Hello students, আজি class 9 mathematics chapter polynomial বহুপদ chapter completely এবাৰ revision কৰা হা তো মই ইয়াত বেসিক নলেজ খিনি প্ৰথমে দি লওঁ যে actually polynomial মানে বহুপদ মানে হয় কি বহুপদ ইয়াত ডেফিনেশ্যন হিচাপে দিয়া আছে কিন্তু এক্সামত তোমাৰ তেনেকৈ ডেফিনেশ্যন হিচাপেতো নুসুধিব কিন্তু ট্ৰাই কৰিবা যাতে গম পাওঁ কি হয় একচুৱেলি আমি পলিনোমিয়েল পঢ়িছোঁ তো পলিনোমিয়েল বিষয়ে জানিব লাগে এই পলিনোমিয়েল ইজ এ এলজেব্ৰিক এক্সপ্ৰেছন মেড আপ অফ ভেৰিয়েবল লাইক এক্স ৱাই এ বি চি ডি যি হ'ব পাৰে এণ্ড কনষ্টেণ্ট কম্বাইন ইউজিং দ্য এডিশ্যন ছাবষ্ট্ৰেকশ্যন এণ্ড মাল্টিপ্লিকেশ্যন বাট নট ডিভিজন বাই ভেৰিয়েবল ইয়াতে ডিভিজন হ'ব থাকিব নোৱাৰে মানে এক্স ৱাই ইয়াৰ লগত কনষ্টেণ্ট থাকিব লাগিব কনষ্টেণ্ট থাকিব পাৰে নাথাকিবও পাৰে থাকিলে তোমাৰ 2x থাকিব পাৰে আৰু কৈছে যে কি কম্বাইন ইউজিং এডিশ্যন ছাবষ্ট্ৰেকশ্যন মানে এনেকৈ প্লাছ কৰি পেলাই 3x স্কোৱাৰ এনেকৈ কৰি পেলাই এড হৈ থাকিব পাৰে ছাবষ্ট্ৰেক্ট হৈ থাকিব পাৰে মাল্টিপ্লাইড হৈ থাকিব পাৰে কিন্তু ডিভিজন হৈ থাকিব নোৱাৰে কি হৈছে বহুপদ হৈছে এটা চলকযুক্ত চলকৰ দ্বাৰা ধ্ৰুৱকৰ গঠিত যেনে এক্স ৱাই এটা বীজগণিতীয় অভিব্যক্তি য'ত চলক আৰু ধ্ৰুৱকসমূহ যোগৰ বিয়োগৰ আৰু পূৰণৰ সহায়ৰ লগ হৈ থাকে কিন্তু ই কেতিয়াও চলকৰ দ্বাৰা হৰণ হৈ নাথাকে মানে ইয়াত তুমি কেতিয়াও এটা বহুপদ বুলি ক'লে কেতিয়াও এটা বহুপদক তুমি এটা ভেৰিয়েবল মানে এটা চলকৰ দ্বাৰা হৰণ কৰিব মানে ডিভাইড কৰিব নোৱাৰা যদি এনেকৈ থাকে তেতিয়াহ'লে সি কেতিয়াও বহুপদ হ'ব নোৱাৰে আচ্ছা তাৰপিছতে কি লিখিছে জেনেৰেল ফৰ্ম সাধাৰণ ৰূপ একচুৱেলি এটা পলিনোমিয়েল কি ধৰণৰ হ'ব পাৰে এটা পলিনোমিয়েলক আমি এই ধৰণৰ তাৰ সাধাৰণ ৰূপটো হয় এই ধৰণৰ এ এন এক্স টু দি পাৱাৰ এন এ এন মাইনাছ ওৱান এক্স টু দি পাৱাৰ মাইনাছ ওৱান প্লাছ ডট এ ওৱান এক্স টু দি পাৱাৰ ওৱান এ জিৰ' এনেকৈ কৰি থাকিব পাৰে মানে ধৰি লোৱা তোমাক মই যদি ফৰ এটা এক্সাম্পল দিওঁ তেতিয়াহ'লে এটা বহুপদ এই ধৰণৰ হ'ব পাৰে 4x টু দি পাৱাৰ 4 প্লাছ 3x টু দি পাৱাৰ 3 প্লাছ এক্স টু স্কোৱাৰ প্লাছ এক্স প্লাছ 7 এইটো ধৰণৰ এটা বহুপদ হ'ব পাৰে বুজি পাইছা ইয়াতে তোমাৰ সেই এ টু দি পাৱাৰ এ জিৰ' এইটো এক্স টু দি পাৱাৰ জিৰ' এইটো তুমি লিখিবও পাৰা ইয়াৰ সাধাৰণ ৰূপটোত বা নিলিখিলেও ইয়াৰ কোনো কথা নাই তো ইয়াতে কৈছে এ এন মাইনাছ ওৱান এ নট এইবোৰ কি হয় ইহঁতিসমূহ হৈছে ইহঁতিসমূহ হৈছে একো একোটা কনষ্টেণ্ট মানে একো একোটা ৰিয়েল নাম্বাৰ বাস্তৱ সংখ্যা আৰু এন কি হৈছে এন ইজ এ হোল নাম্বাৰ নন নিগেটিভ এন মানে হৈছে হোল নাম্বাৰ যিটো তুমি ইয়াতে নন নিগেটিভ নাম্বাৰ ইণ্টিজাৰ হ'ব লাগিব এনটো যেনেকৈ ইয়াতে এন লিখা আছে এইবিলাক হৈছে নন নিগেটিভ নাম্বাৰ এইবোৰ কেতিয়াও নিগেটিভ হ'ব নোৱাৰে মানে এনেকুৱা ধৰণৰ কেতিয়াও হ'ব নোৱাৰে প্লাছ 3x টু দি মাইনাছ 3 প্লাছ এক্স মাইনাছ 2 এই এনেকুৱা ধৰণৰ কেতিয়াও হ'ব নোৱাৰে ইহঁতি কেতিয়াও নিগেটিভ নাম্বাৰ হ'ব নোৱাৰে অবিয়োগাত্মক সংখ্যা হ'ব লাগিব সদায় এটা ধনাত্মক সংখ্যা হ'ব লাগিব এইটোহে হ'ব পাৰিব এইটো হ'ব নোৱাৰে এইটোহে হ'ব পাৰিব তো হায়েষ্ট পাৱাৰ অফ দ্য এক্স ইজ কল্ড তোমাৰ ডিগ্ৰী অফ পলিনোমিয়েল কৈছে এক্সৰ সৰ্বোচ্চ ঘাত বহুপদটোৰ মাত্ৰা বুলি কোৱা হয় যিটো তুমি এটা বহুপদ লিখিলা যেনেকৈ ধৰি লোৱা মই ফৰ এক্সাম্পল ইয়াৰ কথাই কৈছোঁ যেনেকৈ এইটো এটা মই বহুপদ লিখিলোঁ তো এই বহুপদৰ সৰ্বোচ্চ ঘাতটো কিমান সৰ্বোচ্চ ঘাতটো মানে তোমাৰ হায়েষ্ট পাৱাৰটো কিমান গতিকে হায়েষ্ট পাৱাৰটো যদি ইয়াতে 4 হয় তেতিয়াহ'লে এই পলিনোমিয়েলটোৰ ডিগ্ৰীটো তুমি 4 বুলি ক'ব লাগিব আচ্ছা তাৰপিছতে নেক্সট কৈছে যে কি ডিগ্ৰী অফ পলিনোমিয়েল বহুপদৰ মাত্ৰা তো বহুপদৰ মাত্ৰা কি হ'ব পাৰে তেনেকৈ ধৰি লোৱা তোমাৰ প্ৰকাৰ আছে পলিনোমিয়েলৰ প্ৰকাৰ আছে যেনেকৈ এতিয়া ধৰি লোৱা ধ্ৰুৱক বুলি ক'লে এটা পলিনোমিয়েলৰ ধ্ৰুৱক মানে কনষ্টেণ্ট হ'লে তোমাৰ 5 হ'ব পাৰে আৰু যদি 5 হয় তেতিয়াহ'লে তাৰ ডিগ্ৰী সদায় 0 হ'ব গতিকে ডিগ্ৰী বা মাত্ৰা সদায় তোমাৰ চলকৰ ওপৰত থাকে তোমালোকে আশা কৰোঁ চলক সহক এইখিনি কথা বিষয়ে আগতে পঢ়ি আহিছা গতিকে জানিব লাগে মানে কনষ্টেণ্ট কি হয় কফিচিয়েণ্ট কি হয় আৰু ভেৰিয়েবল কি হয় এই কথাখিনি তোমালোকে জানা বুলি মই ধৰি লৈছোঁ কিন্তু তথাপিতো এবাৰ মই দেখাই দিছোঁ শুনা যেনেকৈ মই লিখিলোঁ এইটোৱে এটা এক্সাম্পল গতিকে ইয়াতে তোমাৰ এই 3টোক আমি কফিচিয়েণ্ট বুলি কওঁ ই এটা কনষ্টেণ্ট হয় ধ্ৰুৱক হয় আৰু ইয়াক কফিচিয়েণ্ট বুলি কিয় কোৱা হয় কাৰণ যেতিয়া আমি এটা ধ্ৰুৱকক আমি ভেৰিয়েবলৰ সৈতে চলকৰ সৈতে লিখা হয় তেতিয়া তাক আমি কফিচিয়েণ্ট বুলি কওঁ তেনেকৈ 7টো এটা ধ্ৰুৱক ইয়াত আমি পলিনোমিয়েলৰ প্ৰকাৰবিলাকৰ কথা পঢ়িবলৈ আহিছোঁ টাইপছ অফ পলিনোমিয়েল গতিকে এতিয়া তুমি ইয়াতে যিটো দেখিছা লিনিয়াৰ ৰৈখিক গতিকে এইটো এটা ৰৈখিক কিয় বিকজ ইয়াক ৰৈখিক বুলি কোৱাৰ কাৰণটো হৈছে যে ইয়াৰ মাত্ৰা 1 হয় গতিকে ইয়াক ৰৈখিক
লিনিয়াৰ বুলি কোৱা হয়। বা কোৱাড্ৰেটিক কোনটো হয়? কোৱাড্ৰেটিক হৈছে তোমাৰ এইটো, য'ত তোমাৰ সৰ্বোচ্চ মাত্ৰা যিটো হায়েষ্ট পাৱাৰ হ'ব সেইটো তোমাৰ 2 হ'ব, গতিকে ইয়াক কোৱাড্ৰেটিক বুলি কোৱা হ'ব। কিউবিক কোনটো হয়? যেনেকৈ x³ - 4x + 2, ইয়াক কিউবিক পলিনমিয়েল বুলি কোৱা হয়, আৰু ইয়াৰ মাত্ৰা হৈছে তোমাৰ 3। যেনেকৈ ইয়াৰ সৰ্বোচ্চ ঘাতটো তুমি দেখা পাইছা 3, গতিকে ই সৰ্বোচ্চ ঘাত ইয়াৰ 3, হায়েষ্ট ডিগ্ৰী ইয়াৰ 3 হয়, সেইকাৰণে ই কিউবিক হয়। তাৰপিছতে টাইপছ অফ পলিনমিয়েলৰ কেইটামান কথা শুনা। টাইপছ অফ পলিনমিয়েলৰ বহুপদৰ প্ৰকাৰ, বহুপদক আৰু এটা প্ৰকাৰে আমি ভাগ কৰোঁ, যেনেকৈ হৈছে তোমাৰ মনোমিয়েল। মনোমিয়েল মানে যে এক পদ, য'ত এতিয়া পদসমূহ কেনেকৈ বিভাজন কৰা হয় বা কেইটা পদ থাকে সেইটো আমি কেনেকৈ গম পাওঁ। পদসমূহক আমি পজিটিভ মানে এডিশ্যন বা ছাবষ্ট্ৰেকশ্যন চাইন দি পেলাই আমি বেলেগ বেলেগ কৰি ৰাখোঁ। যেনেকৈ ইয়াতে তুমি দেখি পাইছা যে বাইনমিয়েলৰ উদাহৰণটো চোৱা তুমি। ইয়াতে বাইনমিয়েল মানে হৈছে তোমাৰ দ্বিপদ, য'ত তোমাৰ দুটা টাৰ্ম মানে দুটা পদ থাকিব, যেনেকৈ x² + 3x। তো এইটো দুটা পদ হয়, আৰু এই দুটা পদক x² + 3x এনেকৈ দুটা পদত আমি যেতিয়া দেখিম তো তাক আমি নাম দিব লাগিব দ্বিপদ বুলি, নহ'লে বাইনমিয়েল বুলি ক'ব লাগিব, বাইনমিয়েল। গতিকে ইয়াত দুটা পদ থাকিলে ইয়াৰ নামটো বাইনমিয়েল। তেনেকৈ ট্ৰাইনমিয়েল কোনটো হয়? ট্ৰাইনমিয়েল হৈছে তিনিটা পদ থকা যুক্ত, যেনেকৈ x² + 5x + 6। দেখিছানে তুমি ইয়াতে কেনেকৈ তোমাৰ তিনিটা পদ তোমাৰ প্লাছ চিন দি পেলাই আমি বেলেগ বেলেগকৈ লিখিছোঁ, গতিকে ইয়াতে তিনিটা পদ আছে, গতিকে ই ট্ৰাইনমিয়েল হয়। ইয়াতে প্লাছ চিনো থাকিব পাৰে বা মাইনাছ চিনো থাকিব পাৰে, সেইটো লৈ কোনো কথা নাই, কিন্তু প্লাছ বা মাইনাছেই থাকিব লাগিব। তাৰপিছতে হৈছে পলিনমিয়েল মানে বহুপদ, এনি নাম্বাৰ অফ টাৰ্ম, যিকোনো নাম্বাৰ অফ টাৰ্ম, তোমাৰ 2টা 3টা 4টা 5টা 6টা যিকোনো নাম্বাৰত টাৰ্ম যদি থাকে তেতিয়াহ'লে তাক আমি পলিনমিয়েল বুলি কওঁ। মানে আমি ইয়াকো পলিনমিয়েল বুলি ক'ম, ইয়াকো পলিনমিয়েল বুলি ক'ম, ইয়াকো পলিনমিয়েল বুলি ক'ম, আৰু যিকোনো নাম্বাৰত যদি তোমাৰ টাৰ্ম বা পদ থাকে তাকো আমি পলিনমিয়েল বুলি ক'ম। ইয়াৰ পিছত কি লিখা আছে চাওঁ। তাৰপিছতে কৈছে জিৰ' অফ পলিনমিয়েল, বহুপদৰ শূন্য কাক বোলে। গতিকে এই জিৰ' অফ এ পলিনমিয়েল px is a value of x for which px = 0। মানে px, এই pxৰ যি মানৰ বাবে px = 0 হয়, সেই xৰ সেই মানটোকে সেই বহুপদটোৰ মানে সেই পলিনমিয়েলটোৰ 0 বুলি কোৱা হয়। এটা কথা মনত ৰাখিবা, এই কথাটো পিছলৈ তুমি আৰু ভালকৈ গম পাবা, যে যদি তুমি ইয়াতে দ্বিঘাতযুক্ত এটা বহুপদৰ কথা কোৱা, যদি দ্বিঘাতযুক্ত এটা পলিনমিয়েল মানে তোমাৰ যাৰ পাৱাৰ তোমাৰ ডিগ্ৰী যাৰ 2 হয়, তাত আমাৰ 0 বা শূন্য সংখ্যাও সদায় দুটাই থাকিব। যদি তাতে তোমাৰ ঘাত 3 থাকে মানে পাৱাৰ যদি 3 হয়, x³ বিশিষ্ট এটা বহুপদৰ কথা কওঁ, গতিকে তাৰো তোমাৰ শূন্যৰ সংখ্যা সদায় কি থাকিব? 3টা থাকিব। গতিকে সৰ্বোচ্চ ঘাতৰ ওপৰতে শূন্যৰ সংখ্যাটো নিৰ্ণয় কৰে, কেইটা শূন্য বহে বা কেইটা শূন্য হ'ব, সেই সংখ্যাটো সেই শূন্য কিমানটা হ'ব সেইটো আমি গম পাম য'ত আমি বহুপদৰ ঘাতটোৰ পৰা। বুজি পাইছানে কি ক'ব বিচাৰিছোঁ মই আকৌ এবাৰ কথাটো বুজাই দিছোঁ শুনা। মানে ধৰি লোৱা মই লিখিলোঁ ইয়াতে 3x + 7, গতিকে ইয়াতে যদি তোমাৰ ইয়াতে তাৰ ডিগ্ৰী 1 হয়, মাত্ৰা 1 হয়, তেতিয়াহ'লে ইয়াত 0 আমি ইয়াতে কেইটা পাম? শূন্য আমি ইয়াতে সদায় এটাই পাম। যদি ইয়াতে 3x² + 2 হয়, তেতিয়াহ'লে ইয়াতে যিটো শূন্য বা 0 বুলি কয় সেইটো তোমাৰ দুটা হ'ব। যদি ইয়াতে তোমাৰ 3x³ + 7 থাকে, তেতিয়াহ'লে ইয়াতো তোমাৰ শূন্যৰ সংখ্যা 3টা হ'ব। গতিকে ঘাতৰ ওপৰতে নিৰ্ভৰ কৰি শূন্যৰ সংখ্যা কেইটা থাকে। 0 নাম্বাৰ অফ 0 কিমান হ'ব এটা পলিনমিয়েল, সেইটো ডাইৰেক্টলি ডিপেণ্ড কৰিব যে তাত তোমাৰ ডিগ্ৰী কিমান হয়। বুজি পাইছানে? অসমীয়াত কি লিখিছে তাকো এবাৰ পঢ়ি লওঁ, যে xৰ যি মানৰ বাবে px = 0 হয়, তাকে বা xৰ সেই মানটোকে বহুপদটোৰ শূন্য বোলা হয়। যেনেকৈ তোমাৰ ইয়াতে এক্সাম্পলো দি আছে, তুমি চাব পাৰা। কি কৈছে? যদি px = x² - 4 হয়, তো তেতিয়াহ'লে p2 মানে p of x, ঠিক আছে, p of 2 মানটো যদি আমি xৰ জেগাত আমি প্লেচ কৰোঁ, বহুৱাওঁ, তেতিয়াহ'লে আমি x² জেগাত আমি 2² লিখিব লাগিব, আৰু এইফালে 4 = 0, গতিকে 2², গতিকে ইয়াতে 0 ওলাইছে। গতিকে pxৰ যি মানৰ বাবে px = 0 হয়, xৰ সেই মানটোকে আমি তাৰ শূন্য বুলি কওঁ, গতিকে আমি তাকে 0 বুলি কওঁ। তো সেই মানে
যিটো এক্সৰ ভেলুৰ কাৰণে তুমি পি এক্স ইকুৱেল টু 0 পাইছা সেই ভেলুটোকে তুমি ইয়াতে 0 বুলি ক'ব লাগিব গতিকে ইয়াতে তুমি 2 বহালা তো 2 বহাওঁতে তুমি ইয়াতে 0 পালা আৰু -2 বহাওঁতেও তুমি ইয়াতে 0 পাইছা গতিকে 2 আৰু -2 এই দুটা 0 হ'ব 2 আৰু -2 বহুপদটোৰ শূন্য হ'ব গতিকে মনত ৰাখিবা এটা কথা এই 2 আৰু -2ৰ বাহিৰে এই এক্স স্কোৱাৰ -4ৰ আৰু বাহিৰে কোনো এটা শূন্য আৰু বেলেগকৈ আমি নাপাওঁ এই দুটা শূন্যই আমি পাম কিয় কাৰণ ইয়াৰ ঘাত মানে ইয়াৰ ডিগ্ৰী 2 হয় গতিকে ইয়াৰ 0 দুটাই থাকিব আৰু আমি সেই দুটা 0 2 আৰু -2 পালোঁ আচ্ছা ঠিক আছে তেতিয়াহ'লে ইয়াৰ এই চেপ্টাৰটোৰ লগত ৰিলেটেড কেইটামান মই MCQ গোটাইছোঁ সেই MCQখিনি চাওঁ বোলা কি কৈছে কেইটামান MCQs আছে আৰু ইয়াতে কেইটামান তোমাৰ কুৱেশ্যনছো আমি সলভ কৰিম তো আমি এটা এটাকৈ চাই যাওঁ কি কৈছে প্ৰথমটো কুৱেশ্যন কেনেকুৱা ধৰণৰ কুৱেশ্যন তোমাৰ এক্সামত আহিব পাৰে মন কৰিবা এইখিনি কুৱেশ্যন অকণমান সহজে পাব পাৰা ইয়াতকৈ মই আৰু টান কুৱেশ্যন নেক্সট ভিডিঅ'ত মই লৈ আহিম তো আহাচোন চাওঁ কি কৈছে তো কুৱেশ্যন নম্বৰ 1 কুৱেশ্যন নম্বৰ 1টো কৈছে যে হুইচ অফ দ্য ফলোয়িং ইজ এ পলিনমিয়েল তলৰ কোনটো এটা পলিনমিয়েল এটা বহুপদ হয় গতিকে তুমি ইয়াতে চেক কৰিব লাগে আৰু ইয়াৰ পৰা এটা অপশ্যন শুদ্ধ তুমি উলিয়াই দিব লাগে তো তুমি দেখিছা যে ফাৰ্ষ্ট অপশ্যনটো তোমাৰ লিখা আছে এক্স স্কোৱাৰ বাই 2 মাইনাছ 2 বাই এক্স স্কোৱাৰ এতিয়া ইয়াত দুটা পদৰে কথা তুমি একেলগে চাব লাগিব তুমি যদি ভালকৈ মন কৰা ইয়াৰ প্ৰথমটো পদততো ঠিকেই দেখি পাইছোঁ কাৰণ ইয়াতে তোমাৰ আমাৰ যিটো কনষ্টেণ্ট হয় যাক আমি ধ্ৰুৱক বুলি কওঁ সি হাফটো হ'ব পাৰে সি এটা বাস্তৱ সংখ্যা হ'লেই হ'ল কিন্তু ইয়াত যিটো এক্স স্কোৱাৰ আছে সেইটো এটা নন নিগেটিভ নাম্বাৰ হ'ব লাগিব আৰু যিহেতু ইয়াতে এটা নন নিগেটিভ নাম্বাৰ আছে গতিকে ইয়াৰ এইটো ক্ষেত্ৰত তুমি বহুপদ বুলিয়ে ক'ব লাগিব কিন্তু ইয়াৰ পিছৰ যিটো পদ লিখা আছে তাতে তোমাৰ এক্স স্কোৱাৰটো তোমাৰ হৰহ হৈ আছে মানে তাতো সেইটো ডিন'মিনেটৰত আছে গতিকে ইয়াক আমি যদি লিখিবলৈ হয় তেতিয়াহ'লে ইয়াক আমি এনেকৈ লিখিব লাগিব -2 হিচাপে আৰু ই কেতিয়া এটা নিগেটিভ নাম্বাৰ হ'ব নোৱাৰে গতিকে এই অপশ্যনটো তোমাৰ এইটো পলিনমিয়েল বুলি ক'ব নোৱাৰা তেনেকৈ আৰু এটা কথা হৈছে যে কি ই সদায় এটা হোল নাম্বাৰ হ'ব লাগিব হোল নাম্বাৰ এটা অখণ্ড সংখ্যা হ'ব লাগিব গতিকে অখণ্ড সংখ্যা হ'বলৈ হ'লে এই যে তুমি ইয়াতে পিছৰ অপশ্যনটো দেখিছা যিটো লিখা আছে তোমাৰ 2√2x -1 গতিকে ইয়াতে সেই এক্স √2 আৰু ইয়াতে এক্সৰ ওপৰতো তোমাৰ √ওভাৰ থকাৰ কাৰণে এই এক্সটো পাৱাৰটো তোমাৰ হাফ হৈ যাব যিটো এটা হোল নাম্বাৰ নহয় গতিকে ইও এটা পলিনমিয়েল নহ'ব তেনেকৈ কৰি পেলাই ইয়াতো তুমি দেখিছা যে তলত তোমাৰ ডিন'মিনেটৰত তোমাৰ এক্স আছে গতিকে সিও এটা পলিনমিয়েল নহ'ব আৰু ইয়াৰ পিছৰটো অপশ্যন যদি মই চাওঁ ইয়াত কি লিখা আছে যে x প্লাছ 1 ইনটু x মাইনাছ 1 ডিভাইডেড বাই x মাইনাছ 1 গতিকে তুমি যদি ভালকৈ মন কৰা তেতিয়াহ'লে x মাইনাছ 1 আৰু x মাইনাছ 1 ইয়াতে কেঞ্চেল আউট যাব আৰু সেইকাৰণে ইয়াতে আমাৰ যিটো থাকি যাব সেইটো হ'ব তোমাৰ x প্লাছ 1 গতিকে x প্লাছ 1 এটা পলিনমিয়েল হয় গতিকে শুদ্ধ উত্তৰটো হ'ব তোমাৰ ডি ইয়াৰ পিছতো কুৱেশ্যন চাওঁ কি কৈছে যে ৰুট টু ইজ এ পলিনমিয়েল অফ ডিগ্ৰী এতিয়া কৈছে যে কি ৰুটটো পলিনমিয়েল হয় এটা আৰু তাৰ ডিগ্ৰী কিমান হ'ব তোমাক সুধিছে তো ৰুটটো বহুপদটোৰ মাত্ৰা কিমান গতিকে তুমি এটা কথা মনত ৰাখিব লাগিব যে মাত্ৰা থাকে ক'ত মাত্ৰা থাকে এটা ভেৰিয়েবলৰ ওপৰত মানে এটা চলকৰ ওপৰতহে মাত্ৰা থাকে গতিকে ইয়াতে যদি কোনো ধৰণৰ মাত্ৰাই নাই গতিকে আমি ধৰি ল'ব পাৰোঁ যে ধৰি ল'লোঁ আমি ইয়াৰ চলকটো মানে ভেৰিয়েবলটো এক্স হয় গতিকে ইয়াৰ ওপৰত মাত্ৰা কিমান থাকিব লাগিব শূন্য থাকিব লাগিব শূন্য থাকিলেহে তাক আমি এনেকৈ লিখিব পাৰিম মানে এই যে ৰুট টু এক্স টু দি পাৱাৰ 0 হয় সেইটোক আমি ৰুট2 বুলি লিখিব পাৰিম কিয় আমি জানো আগৰ পৰা এইটো কথা যে এক্স টু দি পাৱাৰ 0 ইকুৱেল টু 1 হয় গতিকে এক্স টু দি পাৱাৰ 0 যদি হয় তেতিয়াহ'লে ইয়াৰ মাত্ৰাটো আমি বি অপশ্যনটো 0 পালোঁ আচ্ছা ঠিক আছে ইয়াৰ পিছৰ কুৱেশ্যনটোলৈ যাওঁ কৈছে যে কি ডিগ্ৰী অফ পলিনমিয়েল 4x স্কোৱাৰ মাইনাছ 5x প্লাছ 7 এই বহুপদটোৰ মাত্ৰা কিমান হ'ব তোমাক সুধিছে তো আমি ডিছকাছ কৰি অহা মতে যে এটা বহুপদৰ যিটো সৰ্বোচ্চ ঘাত হয় যিটো তাৰ হায়েষ্ট ডিগ্ৰী হয় সেইটোৱে তাৰ ডিগ্ৰী অফ পলিনমিয়েল হয় গতিকে ইয়াত আমি কিমান পাইছোঁ 4 পাইছোঁ ইয়াতে হায়েষ্ট গতিকে আমাৰ অপশ্যন নম্বৰ হৈ যাব 4 ইজ দ্য কাৰেক্ট বুজি পাইছা তাৰপিছতে নেক্সটলৈ গৈছোঁ কি কৈছে যে দ্য ভেলু অফ দ্য পলিনমিয়েল পি এক্স মাইনাছ এক্স স্কোৱাৰ প্লাছ 3 4x স্কোৱাৰ প্লাছ 3 ৱেন এক্স ইকুৱেল টু -1 তো তোমাক এই 5x মাইনাছ 4x স্কোৱাৰ প্লাছ 3
এই বহুপদটোৰ ইয়াৰ মানটো নিৰ্ণয় কৰিবলৈ কৈছে যদি কৈছে যে মানটো নিৰ্ণয় কৰা যদি ইফ x ইকুৱেল টু -1 হয় তো এনেকুৱা ধৰণৰ কুৱেশ্যনবিলাকত আৰু এটা ষ্টাইলত তোমাৰ কুৱেশ্যনটো দিব পাৰে সেইটো হৈছে কি এনেকৈ নিলিখি পেলাই এই কুৱেশ্যনটোক এনেকৈও দিব পাৰিলে হয় এনেকৈ কৰি পেলাই ক'লে হয় যে fx minus 5x minus 4x square plus 3 এই বহুপদটোৰ মানে এই পলিনমিয়েলটোৰ ভেলু তুমি ফাইণ্ড আউট কৰা where x plus 1 equal to 0 মানে এই 5x minus 4x square plus 3 এই বহুপদটোৰ মান নিৰ্ণয় কৰিবলৈ আমি ইয়াতে উলিয়াবলগীয়া হ'লহেঁতেন কিন্তু আমাক দিয়া হ'লহেঁতেন যে x plus 1 equal to 0 আৰু এইটো দুটা একেটা কথাই হয় গতিকে ঠিক আছে বাৰু কেনেকৈ কৰিব লাগিব গতিকে আমি ইয়াতে xৰ প্লেচেছ আমি -1টো পুট কৰিব লাগিব গতিকে কি হ'ব ইয়াতে -1 পুট কৰিব লাগিব -4 ইয়াতে -1 হোল স্কোৱাৰ পুট কৰিব লাগিব আৰু +3 এটা কথা মনত ৰাখিবা যে ইয়াৰ যিটো মাত্ৰা হয় সেই মাত্ৰাটো অড আৰু ইভেনৰ ওপৰত ডিপেণ্ড কৰি যুগ্ম আৰু অযুগ্ম সংখ্যাৰ ওপৰত ডিপেণ্ড কৰি এই মাইনাছটো থকা আৰু নথকা কথাটো ডিপেণ্ড কৰে গতিকে ইয়াতে যদি তোমাৰ 1 আছে ইয়াৰ পাৱাৰ 1 হয় তো ই এটা অড নাম্বাৰ হয় আৰু ইয়াতে তোমাৰ ইভেন হ'ব কাৰণ ইয়াতে তোমাৰ 2 আছে ইয়াতে যুগ্ম সংখ্যা হ'ব গতিকে যুগ্ম সংখ্যা হ'লে তোমাৰ মাইনাছটো নাথাকিব আৰু যদি অড নাম্বাৰ মানে অযুগ্ম সংখ্যা হয় তেতিয়াহ'লে মাইনাছটো থাকিব কথাবোৰ মনত ৰাখিবা গতিকে ইয়াতে তোমাৰ মাইনাছটো থাকিব গতিকে 5 ইনটু -1 -5 হ'ব আৰু ইয়াতে তোমাৰ সেই মাইনাছটো নাথাকিব গতিকে ইয়াতে তোমাৰ -4 থাকিব আৰু প্লাছ ইফালে 3 গতিকে -9 হ'ব প্লাছ তোমাৰ 3 ইকুৱেল টু -6 তো আমাৰ শুদ্ধ উত্তৰটো হ'ব তোমাৰ A -6 তাৰপিছৰ কুৱেশ্যনটো চাওঁ ৰ'বা মই এইটো ক্লিন কৰি লৈছোঁ তোমালোকে স্ক্ৰীনশ্বট লৈ ল'ব পাৰা পিছলৈ এইখিনি ছল্ভ কৰিবৰ কাৰণে অ'কে চ' ইয়াৰ পিছৰ কুৱেশ্যনটো কোৱা কি কৈছে যে ইফ px ইকুৱেল টু x plus 3 then px plus p minus x is equal to p of x and p of minus x is equal to যদি p of x equal to x plus 3 হয় তেন্তে p of x plus p of minus x ৰ মান নিৰ্ণয় কৰা মানে কৈছে যে px ৰ মানটো দিয়া আছে px মানটো হৈছে x plus 3 ইয়াৰ ভেলু হৈছে x plus 3 এতিয়া তোমাক কৈছে যে তুমি p of x প্লাছ কৰা p of minus x ৰ লগত গতিকে p of x মই এই কথাটো মনত ৰাখিবা যে xৰ মানটো যিয়ে থাকিব সেই বহুপদত xৰ মানটো সেইটোৱে হৈ যায় গতিকে ইয়াতে যদি +x আছে গতিকে তুমি ইয়াতে x plus 3 লিখিব লাগিব আৰু প্লাছ চিম্বল দিয়া আছে ইয়াতে প্লাছে লিখিব লাগিব আৰু ইয়াতে যদি -x হয় তেতিয়াহ'লে তুমি এইটো ইয়াতে পুট কৰিব লাগিব xৰ জেগাত গতিকে ইয়াতে পুট কৰিলে হৈ যাব সি -x আৰু প্লাছ ইফালে 3 গতিকে এইটো যদি আমি ছল্ভ কৰোঁ তেতিয়াহ'লে এইটো -x হ'ব আৰু এইটো +3 হ'ব আৰু x কেঞ্চেল যাব থাকিব তোমাৰ এনচাৰ 6 গতিকে ইয়াৰো এনচাৰ হ'ব তোমাৰ এইটো 6 ঠিক আছে তো এইটো এটা কুৱেশ্যন হৈ গ'ল তো নেক্সট কুৱেশ্যন কৈছে যে 0 of 0 পলিনমিয়েল ইজ 0 of 0 পলিনমিয়েল কথাটো বুজিবলৈ ট্ৰাই কৰিবা এনেকুৱা ধৰণৰ কুৱেশ্যন সোধে যিটো কুৱেশ্যনত তুমি পাজল হ'ব পাৰা যে শূন্য বহুপদৰ শূন্য কিমান শূন্য এটা বহুপদ হয় আমিতো চবকে বহুপদ বুলি ক'ব পাৰোঁ তো এই শূন্য বহুপদটোৰ শূন্য কিমান এই শূন্য বহুপদটোৰ শূন্যটো হ'ব নোৱাৰে গতিকে আমি এটাও শূন্য ইয়াতে xৰ মানৰ ওপৰতে ডিপেণ্ড কৰে গতিকে xৰ মান শূন্য হয় ইয়াতে তোমাৰ xৰ যিটো পাৱাৰ হয় সেইটো শূন্য হয় গতিকে সেইবুলি আমি ইয়াৰ শূন্য সংখ্যা আমি শূন্য বুলি ক'ব নোৱাৰোঁ গতিকে ইয়াৰ এনচাৰটো হ'ব তোমাৰ নট ডিফাইন কোনো মান নাই বুলি ক'ব লাগিব বুজি পাইছানে কোনো মানেই নাই xৰ পাৱাৰটো শূন্য হোৱাৰ বাবে ইয়াৰ শূন্য কিমান যদি সোধে তো গতিকে শূন্যটো হ'ব ইয়াৰ একো হ'ব নোৱাৰে ইয়াৰ মান শূন্যৰ কোনো মান নাই বুজি পাইছানে তো নেক্সট কুৱেশ্যনটো কৈছে 0 of the polynomial px equal to 2x plus 5 is তো ইয়াৰ তোমাক শূন্যটো উলিয়াবলৈ দিছে যে p of x ইকুৱেল টু 2x plus 5 এই বহুপদটো শূন্য নিৰ্ণয় কৰিবলৈ কৈছে গতিকে বহুপদটো দিছে তোমাৰ px ইকুৱেল টু 2x plus 5 এই বহুপদটোৰ তোমাৰ শূন্য নিৰ্ণয় কৰিবলৈ কৈছে কেনেকৈ শূন্য নিৰ্ণয় কৰোঁ ইয়াক শূন্য নিৰ্ণয় কৰিবলৈ তুমি দুই ধৰণে কৰিব পাৰা হয়তো তুমি xৰ মান
যিটো হিট এণ্ড ট্ৰায়েল মেথড থাকে সেইমতে তুমি 1 তুমি এক্সৰ মান প্লাছ মাইনাছ 1 পুট কৰি ল'ব পাৰা, তুমি এক্সৰ মান প্লাছ মাইনাছ 2 পুট কৰিব পাৰা। তেনেকৈ কৰি পেলাই আমি ইয়াক পুট কৰিও কৰিব পাৰোঁ। আৰু নহ'লে বা ইয়াতকৈ এটা সহজ বুদ্ধি হ'ল যে তুমি টুৱাইছ এক্স প্লাছ 5, যিহেতু এইটো এটা MCQ হয়, গতিকে তুমি এইটো কৰি দেখুৱাব নালাগে, গতিকে তুমি সহজে কৰিব পৰাটোহে মনত ৰাখিবলৈ ভাল হয়। গতিকে তুমি কি কৰিবা যে 2x মানে টুৱাইছ এক্স প্লাছ 5 ইকুৱেল টু 0 বুলি লিখি ল'বা। লিখাৰ পিছত তুমি কি কৰিবা, তুমি ইয়াৰ পৰা এক্সৰ মানটো নিৰ্ণয় কৰিবলৈ ট্ৰাই কৰিবা। তো আমি কি কৰিব লাগিব, যিহেতু ইয়াতে তোমাৰ এক্স প্লাছ 5 আছে, গতিকে ইয়াত আমি এটা 5 মাইনাছ কৰি দিব লাগিব। যদি মই এইফালে এটা 5 মাইনাছ কৰোঁ, তেতিয়াহ'লে এইফালেও এটা 5 মাইনাছ কৰিব লাগিব। তেতিয়া কি হ'ব, এই 5টোৱে কেঞ্চেল যাব, আৰু এইফালে তোমাৰ টুৱাইছ এক্স ইকুৱেল টু -5 থাকিব। আৰু এই -5টো আমি এইফালে পোৱাৰ পিছত এতিয়া তুমি এই 2টোকো ইয়াৰ পৰা আঁতৰাব লাগিব, কাৰণ তোমাক ইয়াতে এক্সৰ মান লাগে। এক্সৰ মানটোৱে হৈ গ'ল তোমাৰ 0টো। গতিকে তুমি যদি ইয়াৰ পৰা টুৱাইছ এক্সৰ পৰা যদি তুমি 2টো আঁতৰাব বিচাৰিছা, তেতিয়াহ'লে এই টুৱাইছ এক্সক তুমি 2য়ে হৰণ কৰিবা, আৰু এইফালেও তুমি -5ক তুমি 2য়ে দি ডিভাইড কৰিবা। তো ডিভাইড কৰিলে এই 2টোৱে কেঞ্চেল যাব, গতিকে এক্স ইকুৱেল টু তোমাৰ কি হ'ব, -5/2। একচুৱেলি মই জানো তোমালোকে এইটো তেনেকৈ নাভাবা, তোমালোকে কোৱা যে কেনেকৈ, যে একচুৱেলি টুৱাইছ এক্স প্লাছ 5 ইকুৱেল টু 0 লিখিলোঁ, আৰু ক'লোঁ যে টুৱাইছ এক্স এইটো থাকিলে, আৰু প্লাছ 5টো আমি এইফালে লৈ যাম, -5 হ'ব, আৰু এইফালে তোমাৰ টুৱাইছ এক্স ইকুৱেল টু -5 পোৱাৰ পিছতে আমি এক্সটোক এইফালে ৰাখিলোঁ, আৰু 2টো এইফালে ইনটু হৈ আছে, গতিকে এইফালে লৈ যাম, সি ডিভাইড হৈ যাব। তেনেকৈ তোমালোকে ভাবা চাগে, কিন্তু তেনেকৈ তোমালোকে এইটো মনতহে ভবা কথা হয়, কিন্তু একচুৱেলি যদি মই ক'বলৈ হয়, একচুৱেল নিয়মটো এইটোহে হয়, ৰুলটো। কেনেকৈ আমি এক্সটোক এটা ইণ্ডিপেণ্ডেণ্ট ভেলুলৈ নিব লাগে, বুজি পাইছানে? আচ্ছা, নেক্সট কুৱেশ্যনলৈ যাওঁ। তো আমি কি পালোঁ এনচাৰ তেতিয়াহ'লে ইয়াৰ পৰা? আমি এনচাৰ পালোঁ অপশ্যন A। অ'কে, তো ইয়াৰ নেক্সট কুৱেশ্যনটোলৈ যোৱাৰ আগতে ৰ'বা 1 মিনিট। নেক্সট কুৱেশ্যনটো কি কৈছে, যে ওৱান অফ দ্য জিৰ' অফ দ্য পলিনমিয়েল, এটা আমাক কৈছে কি কুৱেশ্যনটোত, যে ওৱান অফ দ্য জিৰ'জ অফ দ্য পলিনমিয়েল টুৱাইছ এক্স স্কুৱেৰ প্লাছ 7x - 5 ইজ এটা 2x স্কুৱেৰ প্লাছ 7x - 4ৰ এটা শূন্য তোমাক নিৰ্ণয় কৰিবলৈ কৈছে। ইয়াত থাকোঁতে কেইটা শূন্য আছে, মানে তোমাক কৈছে যে কি টুৱাইছ এক্স প্লাছ 7x, টুৱাইছ এক্স স্কুৱেৰ প্লাছ 7x - 4 এই পলিনমিয়েলটোৰ এটা 0 ফাইণ্ড আউট কৰিব কৈছে। কিন্তু ইয়াতে আছে কেইটা 0, তুমি প্ৰথমে নিজকে সেইটো কুৱেশ্যন কৰাচোন। যদি তুমি ভালকৈ মন কৰা, তো ইয়াৰে হায়েষ্ট ডিগ্ৰী কিমান হয়, যিটো সৰ্বোচ্চ মাত্ৰা হয় সেইটো 2 হয়, গতিকে ইয়াতে তোমাৰ 2টা শূন্য আছে, কিন্তু তাৰে তোমাক এটাহে নিৰ্ণয় কৰিবলৈ কৈছে। গতিকে ঠিক আছে, তেতিয়াহ'লে আমি এই কুৱেশ্যনটোক ছল্ভ কেনেকৈ কৰোঁ সেইটো চোৱা। তুমি এই কুৱেশ্যনবিলাকত সদায় চাবৰ কাৰণে এটা কথা মনত ৰাখিবা, যে এইটো হয় তোমাৰ P of x ইকুৱেল টু টুৱাইছ এক্স স্কুৱেৰ প্লাছ 7x - 4। অপশ্যনকেইটাক তুমি এই এক্সৰ জেগাত পাতি লৈ পেলাই ইয়াৰ মানটো শূন্য উলিয়াবলৈ চেষ্টা কৰা, কাৰণ ইয়াতে এটা শূন্য, ইয়াৰে কোনো এটা অপশ্যনেইটো শুদ্ধ হ'ব, গোটেইকেইটা বা দুটা বা অপশ্যনটো শুদ্ধ হ'ব নোৱাৰে, তেনেকৈ সোধাই নাই। গতিকে তুমি ইয়াৰ এটাকৈ তোমাৰ প্ৰথমে 2 মই ইয়াতে পুট কৰি চাম। মই যদি ইয়াতে P of xৰ জেগাত যদি মই P of 2 পুট কৰোঁ, তেতিয়াহ'লে ইয়াতে তোমাৰ 2 × 2 স্কুৱাৰ প্লাছ 7 × 2 - 4 এনেকৈ পুট কৰিব লাগিব। তাৰপিছতে আমি হাফ পুট কৰিব লাগিব, তাৰপিছতে আমি -হাফ পুট কৰিব লাগিব, তাৰপিছতে -2 পুট কৰিব লাগিব। যিটোতে আমি শূন্য পাম সেইটোৱে আমাৰ এনচাৰ হ'ব, আৰু বাকীটো কৰিবলৈ দৰকাৰ নাই। যদি মই 2টো পুট কৰোঁতে যদি মোৰ 2টো ওলাই যায় 0, তেতিয়াহ'লে আমি বাকীকেইটা ট্ৰাই কৰিব নালাগে, কিন্তু যদি নোলায় তেতিয়াহ'লে এটাকৈ তুমি ট্ৰাই কৰি যাব লাগিব। গতিকে চাওঁচোন, তেতিয়াহ'লে ইয়াতে তোমাৰ 8 হ'ল, প্লাছ এইফালে 14 হ'ল, তো -4, ইয়াৰ পৰাতো 0টো নোলাব। তেতিয়াহ'লে নেক্সট তেতিয়াহ'লে আমি চেষ্টা কৰোঁ, তেতিয়াহ'লে আমি ট্ৰাই কৰোঁ P of x ইকুৱেল টু, মই সেইখিনি নিলিখোঁগৈ আৰু মই অলপমান শ্বৰ্টকাট কৰিছোঁ, তোমালোকে বুজি পাইছাই চাগে। ইয়াৰ পিছত মই কি কৰিব লাগিব, মই ইয়াত লিখিব লাগিব তোমাৰ 1/2, তেতিয়াহ'লে এইটো হ'ব তোমাৰ 1/2 হোল স্কুৱেৰ প্লাছ 7 1/2 - 4, গতিকে তোমাৰ ইয়াতে হ'ব 1/4 প্লাছ 7, এইটো তোমাৰ 7/2 হ'ব আৰু -4 হ'ব। গতিকে এইটো যদি মই পাতোঁ, তেতিয়াহ'লে
1 হ'ব 7 হ'ব আৰু এইটো তোমাৰ 8 হ'ব ইয়াৰ চোৱাচোন বাৰু এই কুৱেশ্যনটোতে এনচাৰটো ওলাইছে এই যে p ইকুৱেল টু আমাৰ p অফ 1/2 আছিলে তাতে আমি 0 পাইছোঁগৈ চোৱা এইটো চোৱা 8 মাইনাছ 8/2 মানে তোমাৰ এইটো 0/2 মই মানে ওলাবগৈ তোমাৰ কোনটো এইটো 1/2 হ'ব তোমাৰ p of 1/2 equal to 2x square minus 7x নহয় minus plus 7x minus 4 equal to 0 হয় গতিকে ইয়াৰ শূন্যটো 1/2 হ'ব বুজি পাইছা এনেকৈ কৰি পেলাই পৰীক্ষাত কৰিবা খালি এটা কথা মনত ৰাখিবা যে অপশ্যনকেইটা কৰি যাওঁতে ভালকৈ মন দি চাবা এইটো মই হাৰবাৰীতে অকণমান সোনকালে কৰাৰ মনতে থাকি গৈছিলে দেখিছানে গতিকে মই আৰু দুটা কষ্ট এনেই কৰিবলগীয়া হ'ল আচ্ছা ৰ'বা এক ছেকেণ্ড হা তাৰপিছতে নেক্সট কুৱেশ্যনটো তেতিয়ালৈ চাওঁ ৰ'বা মই জুম ইন কৰিছোঁ কি কৈছে নেক্সট কুৱেশ্যনটোত কৈছে যে কি ইফ এক্স প্লাছ 1 ইজ এ ফেক্টৰ অফ পলিনমিয়েল 2x স্কুৱাৰ প্লাছ কে এক্স দেন দ্য ভেলু অফ কে আমি কে মানটো উলিয়াই দিব লাগে ইফ এক্স প্লাছ 1 ইজ দ্য ফেক্টৰ অফ পলিনমিয়েল 2x স্কুৱাৰ প্লাছ কে এক্স আচ্ছা কৈছে যে কি এটা বহুপদ আছে সেইটো হৈছে তোমাৰ বহুপদটো হৈছে তোমাৰ 2x স্কুৱাৰ প্লাছ 2kx এই বহুপদটোৰ ভাগফল বা উৎপাদক যি বুলি ক'ব পাৰা উৎপাদক বুলিও ক'ব পাৰা ভাগফল বুলিও ক'ব পাৰা উৎপাদক x প্লাছ 1 হয় তেন্তে k মান নিৰ্ণয় কৰা বুলি কৈছে গতিকে 2x স্কুৱাৰ প্লাছ kx এই বহুপদটোৰ যদি এটা ফেক্টৰ x প্লাছ 1 হয় তেতিয়াহ'লে কে এক্সৰ মানটো উলিয়াই দিব লাগে গতিকে এক্স প্লাছ 1 যদি তাৰ এটা ফেক্টৰ হয় তেতিয়াহ'লে ইয়াৰ পৰা আমি এক্সৰ ভেলুটো উলিয়াব জানিব লাগিব সেইটো হৈছে -1 এক্সৰ ভেলুটো আমি পাই গ'লোঁ -1 যদি এক্সৰ ভেলুটো ইয়াতে -1 হয় তেতিয়াহ'লে তুমি ইয়াতে 2x স্কুৱাৰ প্লাছ কে এক্স ইয়াতে সেই এক্সৰ মানটো পুট কৰি দিয়া আৰু পুট কৰি দিলে তুমি কি পাবা তাৰ পৰা তুমি এই এক্স ইকুৱেল টু এই এক্স প্লাছ 1টো তাৰ 0 হয় গতিকে এক্স প্লাছ 1 যদি তাৰ 0 হয় তেতিয়াহ'লে এক্সৰ মানটো পুট কৰি দিলে এই পলিনমিয়েলটোৰ পৰা আমি কি পাব লাগিব শূন্য পাব লাগিব এই বহুপদটোৰ পৰা শূন্য পাম ন যদি আমি এক্সৰ মানটো তাত পাতি দিওঁ কাৰণ এক্স প্লাছ 1 তাৰ এটা উৎপাদক হয় গতিকে সেইকাৰণে আমি যেতিয়া ইয়াতে এক্সৰ মানটো পাতিম আমি ইয়াতে এক্সৰ মানটো পাতিম এক্স মাইনাছ 1 হোল স্কুৱাৰ প্লাছ কে মাইনাছ 1 ইকুৱেল টু 0 গতিকে ইয়াতে স্কুৱাৰ আছে তো মাইনাছটো নাথাকিব তো 2 থাকিব আৰু ইয়াতে মাইনাছ কে হ'ব ইকুৱেল টু 0 তো গতিকে মাইনাছ কে ইকুৱেল টু -2 মাইনাছ মাইনাছ কেঞ্চেল তো কে ইকুৱেল টু 2 হ'ব ইয়াত তোমাৰ এনচাৰ গতিকে এনচাৰ নম্বৰ চি 2 তো কৈছে চৰি অঁ ঠিক আছে হা তো এতিয়া তোমাক কৈছে যে কি এক্স প্লাছ 1 ইজ দ্য ফেক্টৰ অফ হুইচ অফ দ্য পলিনমিয়েল কোনটো পলিনমিয়েলৰ ই এটা ফেক্টৰ হয় তোমাক উলিয়াব দিছে কোনটো পলিনমিয়েলৰ এটা ফেক্টৰ হয় এক্স প্লাছ 1 সেইটো তোমাক চাব দিছে মানে এক্স প্লাছ 1 এই তলৰ কোনটো পলিনমিয়েলৰ এটা ভাগফল হয় বা এটা উৎপাদক হয় তুমি যি কোৱা এটা উৎপাদক বুলিও ক'ব পাৰা গতিকে কোনটো তলৰ বহুপদৰ সি উৎপাদক হয় সেইটো তুমি উলিয়াব লাগে তেতিয়াহ'লে ব'লা কৰি চাব লাগিব ইয়াতো সেই আগৰটো নিচিনাকৈ ইয়াৰ আগৰটো কুৱেশ্যনৰ নিচিনাকৈ যেনেকৈ মানে মই এইটো কথা কৈছোঁ যেনেকৈ আমি এই সমীকৰণ মানে এই যিটো বহুপদ মানে এই যিটো পলিনমিয়েল হয় ইয়াত যেনেকৈ আমি এই মানবিলাক পাতি চাইছিলোঁ যে যোনটো শূন্য ওলাব সেইটোৱে আমাৰ শূন্য হয় তো তেনেকৈ ইয়াতো আমি কৰি চাব লাগিব যে যিহেতু ইয়াৰ এটা উৎপাদক আমাৰ দিয়া আছে সেই উৎপাদকটো হৈছে তোমাৰ এক্স প্লাছ 1 ইকুৱেল টু 0 লিখি তাৰ পৰা এক্সৰ মানটো আমি -1 উলিয়াই ল'ব লাগিব এতিয়া এই এক্সৰ মানটো যিটো পালোঁ সেইটো তুমি অপশ্যন নম্বৰ এটো পাতিব লাগিব বিটো চিটো ডিটো পাতিব লাগিব যিটোতে তুমি শূন্য পাবা সেইটোৱে তোমাৰ কাৰণে সেই নিৰ্ণয় কৰিবলৈ দিয়া মানে ফাইণ্ড আউট কৰিবলৈ দিয়া তোমাৰ পলিনমিয়েলটো হয় গতিকে প্ৰথমটোত পাতোঁ প্ৰথমটো আমাৰ অপশ্যনত এত কি লিখা আছে এক্স কিউব প্লাছ এক্স স্কুৱাৰ
মাইনাছ এক্স প্লাছ ওৱান। তো গতিকে ইয়াতে যদি মই এক্সৰ মানটো পাতোঁ, কি পাতিব লাগিব? মাইনাছ ওৱান কিউব প্লাছ মাইনাছ ওৱান স্কুৱাৰ মাইনাছ ওৱান প্লাছ ওৱান। তো গতিকে ইয়াৰ পৰা পাম আমি মাইনাছ ওৱান, অড নাম্বাৰ হয়, প্লাছ ওৱান ইভেন নাম্বাৰ হয়, মাইনাছ মাইনাছ প্লাছ হ'ব এণ্ড প্লাছ ওৱান। তো তেতিয়াহ'লে এইটোতো কটাকটি কৰি পেলাই শূন্য নহয়, তেতিয়াহ'লে এইটো ইয়াৰ পলিনমিয়েলৰ, এই পলিনমিয়েলটোৰ উৎপাদক এক্স প্লাছ ওৱান নহয়, ফেক্টৰ নহয়। গতিকে ইয়াৰ পিছত নেক্সটটো চাওঁ, কি লিখিছে? এক্স কিউব প্লাছ এক্স স্কুৱাৰ প্লাছ এক্স প্লাছ ওৱান। তো ইয়াত যদি আমি পাতোঁ তেতিয়াহ'লে কি হ'ব? ইয়াত যদি পাতোঁ তো মাইনাছ ওৱান কিউব প্লাছ মাইনাছ ওৱান স্কুৱাৰ প্লাছ মাইনাছ ওৱান প্লাছ ওৱান। গতিকে ইয়াৰ পৰা মাইনাছ ওৱান পাম, ইয়াৰ পৰা ওৱান পাম, ইয়াৰ পৰা মাইনাছ ওৱান পাম, ইয়াৰ পৰা প্লাছ ওৱান পাম। গতিকে মাইনাছ ওৱান প্লাছ ওৱান মাইনাছ ওৱান প্লাছ ওৱান, এয়া দেখিলা, ইয়াৰ পৰা আমি শূন্য পাইছোঁ। গতিকে কোনটো পলিনমিয়েলৰ উৎপাদক হয় বা কোনটো বহুপদৰ উৎপাদক হয়? পলিনমিয়েল হুইচ অফ দ্য পলিনমিয়েল হেভ দ্য ফেক্টৰ এক্স প্লাছ ওৱান। তো তেতিয়াহ'লে সেইটো এনচাৰ হ'ব তোমাৰ বি, এক্স কিউব প্লাছ এক্স স্কুৱাৰ প্লাছ এক্স প্লাছ ওৱান হেভ এ ফেক্টৰ হুইচ ইজ এক্স প্লাছ ওৱান। তো তাৰ এটা ফেক্টৰ হয়। আচ্ছা, নেক্সট কুৱেশ্যন উইথ তো কি কৈছে তোমাৰ নেক্সট কুৱেশ্যনটোত? কৈছে যে ফাইণ্ড দ্য ভেলু অফ তোমাৰ 249 স্কুৱাৰ মাইনাছ 248 স্কুৱাৰ। এনেকুৱা কুৱেশ্যন কৰিছা, কিন্তু এবাৰ মনত কৰা কেনেকৈ কৰিছা। তো 249 স্কুৱাৰ মাইনাছ 248 হোল স্কুৱাৰ, ইয়াৰ ভেলুটো ফাইণ্ড আউট কৰিব লাগে। কেনেকৈ ফাইণ্ড আউট কৰিব লাগিব? তোমালোকে এই ফৰ্মুলাকেইটা, যিকেইটা আইডেণ্টিটি আমি পঢ়ি আহিছোঁ, সেইকেইটা ভালকৈ এবাৰ মনত কৰি ল'বা। যিটো আছিলে প্ৰথমৰ পৰা যদি মই কওঁ যে এ প্লাছ বি হোল স্কুৱাৰ ফৰ্মুলাটো, তাৰপিছতে এ মাইনাছ বি হোল স্কুৱাৰ ফৰ্মুলাটো, তাৰপিছতে তোমাৰ এ প্লাছ বি আৰু এ মাইনাছ বি ফৰ্মুলা, এইটো এটা আইডেণ্টিটি হয়, এইটো এটা সূত্ৰ হয়, এইটো এটা মনত ৰাখিবলগীয়া কথা আছে। তাৰপিছতে আৰু এটা আছিলে তোমাৰ এক্স প্লাছ এ এক্স মাইনাছ বি, এক্স প্লাছ এ এক্স প্লাছ বি, এইটো এটা ফৰ্মুলা হয়। তাৰপিছতে তোমাৰ এইটো তোমাৰ আছিলে তোমাৰ এ কিউব প্লাছ বি কিউবৰ ফৰ্মুলা, বা তোমাৰ সেইটোও আছিলে এটা, সেইটো বাৰু কুৱেশ্যনতে আছিলে। বা নহ'লে এ প্লাছ বি হোল কিউবৰ ফৰ্মুলা, এ কিউব মাইনাছ বি কিউবৰ আইডেণ্টিটি, আৰু নহ'লে এ মাইনাছ বি হোল কিউবৰ আইডেণ্টিটি, আৰু তোমাৰ আছিলে এটা এ কিউব প্লাছ বি কিউব প্লাছ চি কিউব মাইনাছ থ্ৰাইছ এ বি এটা আইডেণ্টিটি আছিলে, আৰু এটা আছিলে তোমাৰ এ প্লাছ বি প্লাছ চি হোল স্কোৱাৰৰ ফৰ্মুলা। এই গোটেইকেইটা আইডেণ্টিটি তুমি মনত ৰাখিব লাগিব। যদি তোমালোকৰ এডভান্স মেথমেটিক্স আছে তেতিয়াহ'লেতো ইয়াত তোমালোকৰ হাত আছে, যদি নাই তেতিয়াহ'লে কিন্তু এইকেইটা তোমালোকে লিখি পেলাই প্ৰেক্টিছ কৰি হ'লেও মনত ৰাখিব লাগিব। ঠিক আছে, তো তেতিয়াহ'লে এতিয়া যদি তুমি চোৱা মই কিয় ক'লোঁ কথাটো, কাৰণ এই গোটেইকেইটা আইডেণ্টিটিৰ ভিতৰত এটা আইডেণ্টিটিৰ লগত আমাক দিয়া কুৱেশ্যনটো মিলিছে, সেইটো হৈছে তোমাৰ এইটো, যিটো আমি এই যে এ প্লাছ বি এ মাইনাছ বি যে লিখিছোঁ, এই ফৰ্মুলাটোৰ আইডেণ্টিটিটোৰ যিটো আমাৰ ইকুৱেল চিনত আমি লিখোঁ, সেইটো হৈছে তোমাৰ এ স্কুৱাৰ মাইনাছ বি স্কুৱাৰ। গতিকে এইটোক তুমি যদি এ স্কুৱাৰ বুলি আৰু এইটোক যদি তুমি বি স্কুৱাৰ বুলি লোৱা, তেতিয়াহ'লে ইয়াত লিখিব লাগিব 249 প্লাছ 248, আৰু এইফালে লিখিব লাগিব 249 মাইনাছ 248, এনেকৈ কৰি লিখিব লাগিব। বুজি পাইছানে কথাটো কি ক'ব বিচাৰিছোঁ? ভালকৈ আইডেণ্টিটিখিনি পঢ়ি ল'বা, নহ'লে কিন্তু বুজি নাপাবা। একচুৱেলি প্ৰেক্টিছৰ লগতে কথা গোটেইখিনি, যিমান বেছিকৈ প্ৰেক্টিছ কৰিবা এইবিলাক সিমান ভালকৈ মনত থাকিব। চ' এতিয়াহ'লে আমি ইয়াক জাষ্ট ছল্ভ কৰিব লাগে, মানটো উলিয়াবলৈ কৈছে। গতিকে ইয়াত যদি আমি যোগ কৰোঁ তেতিয়াহ'লে এইটো হৈ যাব তোমাৰ 17, 7 হৈ যাব, এইটো 4, 4, 8, এইটো 9 আৰু এইটো 4 হৈ যাব, আৰু বাকী এইটো তোমাৰ 1 হৈ যাব ন মাইনাছ কৰিলে। গতিকে এনচাৰটো আমাৰ ওলাব 497। আচ্ছা, তাৰপিছতে ইয়াৰ পিছৰ কুৱেশ্যনটো কি কৈছে শুনা। ইয়াৰ পিছৰ কুৱেশ্যনটো কি কৈছে শুনা। তো কৈছে যে কি এক্স প্লাছ কি কৈছে, ইফ এক্স বাই ৱাই প্লাছ ৱাই বাই এক্স ইকুৱেল টু -1, দ্য ভেলু অফ এক্স কিউব মাইনাছ ৱাই কিউব ইজ এক্স বাই ৱাই প্লাছ
y বাই এক্সৰ যদি মানটো -1 হয় তেন্তে এক্স কিউব মাইনাছ ৱাই কিউবৰ মান কিমান হ'ব তোমাক নিৰ্ণয় কৰিবলৈ কৈছে ঠিক আছে অ'কে এতিয়া কথাটো হৈছে কি কেনেকৈ কৰিব লাগিব কেনেকৈ কৰিব লাগিব এই কুৱেশ্যনটো সেইটো কাৰণে তুমি এটা কথা মনত ৰাখিবা যে তুমি ইয়াৰ ফৰ্মুলাটো জানা নাজানা মানে মই ফৰ্মুলা বুলি কৈ আছোঁ একচুৱেলি আমিও ফৰ্মুলা বুলিয়ে কৈছিলোঁ আগতে এই আইডেণ্টিটিবিলাকক এক্স কিউব মাইনাছ ৱাই কিউবৰ ফৰ্মুলাটো কি হয় okay so তো ইয়াৰ ফৰ্মুলাটো কি হয় ইয়াৰ ফৰ্মুলাটো হৈছে তোমাৰ এক্স মাইনাছ ৱাই ইনটু এক্স স্কুৱাৰ প্লাছ এক্স ৱাই প্লাছ ৱাই স্কুৱাৰ এই আইডেণ্টিটিটো এইটো হয় এতিয়া কথাটো হৈছে কি আমাক এক্স কিউব মাইনাছ ৱাই কিউবৰ ফৰ্মুলাটো লাগে তো আৰু আমাক দিয়া আছে এক্স বাই ৱাই প্লাছ ৱাই বাই এক্স ইকুৱেল টু -1 তো সেইটোতো তোমাৰ এনেই দিয়া নাই সেইটো এটা কথাৰ কাৰণেই দিছে তো এতিয়া কথাটো হৈছে কি এক্স বাই ৱাই প্লাছ ৱাই বাই এক্স ইয়াক ন তুমি এলচিএম লোৱা ইকুৱেল টু -1টো লিখিবা ইয়াক তুমি এলচিএম লোৱা তো কি হ'ব এক্স ৱাই মানে মই লসাগু ল'লোঁ তো গতিকে ইয়াত তোমাৰ এক্স স্কুৱাৰ হ'ব প্লাছ ইয়াত তোমাৰ ৱাই স্কুৱাৰ হ'ব ইকুৱেল টু -1 আচ্ছা মানে কথাটো হৈছে কি যে তোমাৰ এক্স স্কুৱাৰ প্লাছ ৱাই স্কুৱাৰ ইকুৱেল টু -xy যদি মই এই এক্স ৱাইটো যদি মই -1ৰ লগত ইনটু কৰোঁ আচ্ছা তেতিয়াহ'লে আমি এইখিনিলৈকে পোৱাৰ পিছত তুমি এই আইডেণ্টিটিটোলৈ যদি আকৌ ঘূৰি আহা তেতিয়া তুমি দেখা পাবা যে ইয়াতে আমি কি লিখিছিলোঁ আমি লিখিছিলোঁ যে এক্স মাইনাছ ৱাই আৰু ইয়াতে তুমি যদি অলপমান তুমি কথাটো ভালকৈ মিলাই পেলাই চোৱা তো ইয়াতে তোমাৰ এক্স স্কুৱাৰ আৰু ৱাই স্কুৱাৰক যদি মই একেলগে লিখোঁ তেতিয়াহ'লে ইয়াতে এক্স মাইনাছ ৱাই আৰু ইয়াতে এক্স স্কুৱাৰ প্লাছ ৱাই স্কুৱাৰৰ জেগাত প্লেচত মই -xy পুট কৰিব পাৰিম আৰু এইফালে মোৰ xy থাকিব গতিকে -xy প্লাছ xy ইকুৱেল টু 0 হ'ব গতিকে এক্স মাইনাছ ৱাই ইনটু এইফালে 0 গতিকে এনচাৰটো ওলাব তোমাৰ 0 তো এনচাৰ হ'ব আমাৰ চি 0 কেনেকৈ কৰিছোঁ বুজি পাইছানে তো ভালকৈ কৰিবা এমটো MCQ হয় তুমি কৰিব পাৰিলেই হ'ল তুমি বুজি পালেই হ'ল বুজি পাইছানে ঠিক আছে তো নেক্সট কুৱেশ্যনটোলৈ যাওঁ কি কৈছে যে a প্লাছ বি প্লাছ চি ইকুৱেল টু 0 a প্লাছ বি প্লাছ চি ইকুৱেল টু 0 তো আচ্ছা তো সেইটো কথা মই লিখি থৈছোঁ মনত ৰাখিবা a প্লাছ বি প্লাছ 0 a plus b plus c equal to 0 if a plus b plus c equal to 0 then the value of a cube plus b cube plus c cube is equal to তো এতিয়া কথাটো হৈছে যে কি a cube plus b cube plus c cube minus thrice a b c ইয়াৰ এটা ফৰ্মুলা আছে ফৰ্মুলাটো আমি কি বুলি লিখিছিলোঁ যদি মনত আছে ক'ব তুমি নিজকে ক'ব পাৰা যে a plus b plus c আৰু a স্কুৱাৰ প্লাছ বি স্কুৱাৰ প্লাছ a স্কুৱাৰ প্লাছ b স্কুৱাৰ প্লাছ c স্কুৱাৰ মাইনাছ এ বি মাইনাছ বি চি মাইনাছ চি এ তো এতিয়া কথাটো হৈছে যে কি তোমাৰ এই গোটেই a প্লাছ বি প্লাছ চি ইকুৱেলটোৱে 0 হয় তো গতিকে ইয়াতে তুমি এই a প্লাছ বি প্লাছ চি ইকুৱেল যদি 0 পাতা তো তেতিয়াহ'লে ইয়াতে যিয়ে লিখা নাথাকক লাগিলে তো এই গোটেই টাৰ্মটোৱে তোমাৰ 0 হৈ যাব আৰু যদি 0 হৈ যায় তেতিয়াহ'লে a কিউব প্লাছ বি কিউব প্লাছ চি কিউব মাইনাছ থ্ৰাইছ এ বি চি যে লিখিছিলা সেই ইয়াতো সেই a কিউব প্লাছ বি কিউব প্লাছ চি কিউব মাইনাছ থ্ৰাইছ এ বি চিটো লিখিবা লিখি পেলাই a কিউব প্লাছ বি কিউব প্লাছ চি কিউব ইকুৱেল টু 3abc লিখি দিবা এনেকৈ লিখি দিব পৰা যাব গতিকে ইয়াৰ ভেলুটো ওলাই যাব আমাৰ 3 অপশ্যন নম্বৰ চি এ 3abc বুজি পাইছা কথাটো কি কৈছে অ'কে চ' এক মিনিট চ' এতিয়া ইয়াৰ নেক্সট কুৱেশ্যনটো কি কৈছে চাওঁ
অ'কে মই জুম কৰি লৈছোঁ ৰ'বা কি কৈছে যে ফৰ দ্য পলিনমিয়েল পঢ়া এইটো কি কৈছে এক্স স্কুৱাৰ প্লাছ টুৱাইছ এক্স প্লাছ 1/5 মাইনাছ 7/2 এক্স স্কুৱাৰ মাইনাছ এক্স টু দি পাৱাৰ 6 আচ্ছা তো এই গোটেই পলিনমিয়েলটো যিটো আমাক দিছে এই গোটেই বহুপদটোৰ বাবে তলৰ প্ৰশ্নবোৰৰ উত্তৰ দিয়া আমি তলৰ প্ৰশ্নবিলাকৰ উত্তৰ দিব লাগিব কৈছে প্ৰথমটো কুৱেশ্যনৰ উত্তৰ পাৰিলে তোমালোকে নিজে নিজে এনচাৰবিলাক ক'বলৈ প্ৰথমে ট্ৰাই কৰা তাৰপিছতে শুদ্ধ হৈছে নে ভুল হৈছে তো মই এনেও কমেই তো ঠিক আছে তেতিয়াহ'লে এই কুৱেশ্যনটো পঢ়া কি কৈছে দ্য ডিগ্ৰী অফ দ্য পলিনমিয়েল বহুপদটোৰ মাত্ৰা কিমান হ'ব তো কেনেকৈ চায় এই গোটেই বহুপদটো যেনেকৈ লিখা নাথাকক লাগিলে এই গোটেই বহুপদটো কেইটা পদ আছে তোমাক যদি সোধে তুমি কি বুলি ক'বা ইয়াতে কেইটা পদ আছে বা যেইটা পদ আছে তুমি ক'বা তুমি ভাবি লোৱা কেইটা আছে মই কম লাষ্টৰ ফালে কিন্তু এই গোটেইখিনি পদত যদি তুমি সৰ্বোচ্চ ঘাতটো বিচাৰিব যোৱা তেতিয়াহ'লে সৰ্বোচ্চ ঘাত মানে হৈছে হায়েষ্ট পাৱাৰটো কিমান হ'ব সেইটো হৈছে তোমাৰ 6 সেইটো হৈছে হায়েষ্ট পাৱাৰটো 6 গতিকে ইয়াৰ ডিগ্ৰী তুমি 6 লিখিব লাগিব আচ্ছা মই এটা কথা ক'ম বুলি কৈছিলোঁ যে ইয়াত কেইটা সৰ্বোচ্চ মাত্ৰা আছে কেইটা সৰ্বোচ্চ মাত্ৰা নহয় ইয়াত কেইটা পদ আছে গতিকে পদ আছে ইয়াতে তোমাৰ 2x/5 প্লাছ 1/5 প্লাছ মাইনাছ তোমাৰ 7/2 এক্স স্কুৱাৰ আৰু মাইনাছ তোমাৰ আছে এক্স টু দি পাৱাৰ 6 তো কেইটা ইয়াতে সোধা নাই বাৰু কেইটা টাৰ্ম আছে কিন্তু আমি সেই এক্স স্কুৱাৰটো যদি কমন লওঁ তেতিয়াহ'লে এইফালে তোমাৰ 1/5 মাইনাছ তোমাৰ 7/2 এইটো একেলগে থাকিব দিয়া মই পদহে উলিয়াব বিচাৰিছোঁ আৰু তোমাৰ এইফালে আছে তোমাৰ টুৱাইছ x/5 আৰু এইফালে মাইনাছ 1/5 আৰু এইফালে মাইনাছ এক্স টু দি পাৱাৰ 4 তো তোমাৰ এটা পদ দুটা পদ তিনিটা পদ চাৰিটা পদ আছে গতিকে চাৰিটা পদ আছে বাৰু সোধা নাই সেইটো তো এক্স কিউবৰ সহগ তোমাক সুধিছে এক্স কিউবৰ সহগ এক্স কিউব আছে নে নাই ইয়াতে এক্স কিউবৰ যে সহগ সুধিছে এক্স কিউব আছে নে নাই যদি এক্স কিউব ইয়াত নাই তেতিয়াহ'লে ইয়াৰ সহগ কিমান হ'ব তো এক্স যদি কিউব নাই তেতিয়াহ'লে ইয়াৰ সহগ হ'ব তোমাৰ 0 আৰু কৈছে যে কি কোফিচিয়েণ্ট অফ এক্স টু দি পাৱাৰ 6 তো কোফিচিয়েণ্ট অফ এক্স টু দি পাৱাৰ 6 কিমান হ'ব তো এক্স টু দি পাৱাৰ 6ৰ আগত থকা সংখ্যাটো তুমি চোৱা কিমান আছে ইয়াতে সংখ্যাটো এতিয়া যদি ভাবিছা যে ইয়াতো সংখ্যাই নাই তেনেকুৱাতো নহয় ইয়াতে সংখ্যা আছে নাথাকিলেতো হ'বই নোৱাৰে তেনেকুৱা গতিকে ইয়াতে কিমান হ'ব ইয়াৰ সহগ 1 মানে ইয়াৰ কোফিচিয়েণ্ট 1 হ'ব আৰু কনষ্টেণ্ট টাৰ্মটো তোমাক বাছি ওলাব দিছে কনষ্টেণ্ট টাৰ্ম মানে যিটোৰ লগত তোমাৰ চলক নাই সেই টাৰ্মটোক আমি ধ্ৰুৱক বুলি কওঁ মানে সেই পদটোক আমি ধ্ৰুৱক বুলি কওঁ মানে দ্য টাৰ্ম হুইচ হেভ ন' ভেৰিয়েবল দ্যাট টাৰ্ম ইজ কল্ড দ্য কনষ্টেণ্ট আচ্ছা তেতিয়াহ'লে ইয়াতে তোমাৰ সেই কনষ্টেণ্টটো হ'ব তোমাৰ 1/5 মাইনাছ 1/5 এটা পলিনমিয়েল লিখোঁতে কেতিয়াও তাৰ সাধাৰণ ৰূপটোত মাইনাছ নাথাকে যদি তুমি ইয়াত মাইনাছ দেখিছা তেতিয়াহ'লে সেইটো তোমাৰ এনেকৈ নহয় সেইটো তোমাৰ এনেকৈহে হয় কেতিয়াও এটা বহুপদত তোমাৰ থাকিব পাৰে নাথাকে বুলি কোৱা নাই কিন্তু সাধাৰণ ৰূপটোত তুমি মাইনাছ লিখা নেদেখিবা গতিকে মাইনাছ নাথাকে যদিও থাকে তেতিয়াহ'লে এনেকৈ থাকে গতিকে তোমাৰ ধ্ৰুৱক পদটো যেতিয়া তোমাক সুধিলে গতিকে ধ্ৰুৱক পদটো সোধোতে তুমি মানে কনষ্টেণ্ট টাৰ্মটো যেতিয়া তোমাক সুধিলে সেই কনষ্টেণ্ট টাৰ্মটো তুমি 1/5 বুলি লিখিব নোৱাৰা তাক তুমি মাইনাছ 1/5 বুলিহে লিখিব পাৰিবা কাৰণ আমি তাক সাধাৰণ ৰূপটো তাৰ যিটো জেনেৰেল ফৰ্ম অফ পলিনমিয়েল হয় তাৰ লগত আমি কম্পেয়াৰ কৰি পেলাইহে ক'ব পাৰিম আচ্ছা নেক্সট কুৱেশ্যন আচ্ছা 15 নম্বৰ কুৱেশ্যনটোত কি কৈছে px is a multiple of gx চেক whether it is or not মানে হয় নে নহয় তোমাক সুধিছে যে px দি দিছে তোমাৰ এইটো px হয় এইটো তাৰ gx হয় দি দিছে এতিয়া pxটো gxৰ মাল্টিপল হয় নে নহয় সুধিছে যে gx pxৰ উৎপাদক হয় নে নহয় সুধিছে পুট কৰা ইয়াৰ ভেলুটো ইয়াত যদি মই এই ভেলুটো যিটো মই এই x = 2 মই এই ভেলুটো যদি মই ইয়াতে পুট কৰোঁ p of xত তেতিয়াহ'লে g of xৰ ভেলু p of xত ভেলু পুট কৰা আৰু 0 পাবলৈ ট্ৰাই কৰা যদি 0 নোপোৱা তেতিয়াহ'লে উৎপাদক নহয় আৰু যদি পোৱা তেতিয়াহ'লে p of x is the multiple of g of x হ'ব আৰু যদি মাইনাছ 0 নোপোৱা তেতিয়াহ'লে নহ'ব আচ্ছা ঠিক আছে তেতিয়াহ'লে মই এই মাইনাছটো মই পুট কৰোঁ কি পুট কৰিব লাগিব ক'ত পুট কৰিব লাগিব প্ৰথমে মই কুৱেশ্যন নম্বৰ এইটো দুটা কুৱেশ্যন দিছে ইয়াতে এটা কুৱেশ্যন নম্বৰ 1
চ' তাক আমি প্ৰথমে কৰোঁ -5x² + 4x আৰু -3 তো সদায় এইবিলাক বস্তু কৰোঁতে লিখোঁতে কুৱেশ্যনছবিলাক অলপমান কেয়াৰফুলি লিখিবা চ' ইয়াতে তোমাৰ 2³ হ'ব মাইনাছ এইফালে 5 × 2² + 4 এইটো যে পাবই লাগিব কথা নাই যদি নাপাৱা তেতিয়াহ'লে সেইটো পলিনমিয়েলৰ px gx উৎপাদক নহয় মানে ফেক্টৰ নহয় বুলি ক'লেই হ'ল এইটো হ'ল মাইনাছ তোমাৰ 3 গতিকে এইটো 8 হ'ব মাইনাছ তোমাৰ এইটো 20 হ'ব প্লাছ এইটো 8 হ'ব আৰু মাইনাছ এইটো 0 নহয় 0 তো এইটোতো 0 নহৈছে তো তেতিয়াহ'লে এইটো নহ'ব তাৰপিছতে নেক্সটটো চাওঁ এইটো মই কাটি দিছোঁ বুজি পাইছা চাগে কি ক'ব বিচাৰিছোঁ যে 0 নোলালেই হ'ল 0 যদি নোলায় তেতিয়াহ'লে নহ'ব আৰু যদি 0 ওলায় তেতিয়াহ'লে ডাইৰেক্টলি হৈ যাব তো নেক্সট কুৱেশ্যনটোত আছে তোমাৰ 2x³ minus 11x² minus 4x plus 5 এই কুৱেশ্যনটোত যদি তুমি তোমাক আকৌ gx দিছে কিমান সেইটো মন দিবা 2x plus 1 বুলি কৈছে গতিকে 2x plus 1 ইয়াতে তুমি x মান পাতিব লাগিব চ' সেইকাৰণে তুমি 2x plus 1 = 0 লিখিবা আৰু x = তুমি ইয়াতে -1/2 মই ডাইৰেক্টলি কৰিছোঁ গতিকে 2 × তোমাৰ -1/2³ -11 -2² -4 -1/2 -1/2 + 5 চ' তেতিয়াহ'লে আমি ইয়াতে -1 পাই যাম কিয় চৰি -1 পাওঁ ভুল হৈ গ'ল মোৰ তো কিমান পাম ইয়াতে তুমি মাইনাছটো পাবাই আৰু এইফালে পাবা তুমি 1/4 হয়নে এইটো 2 আৰু এইটো কিমান কিউব আছে 2³ মানে 8 তো তেতিয়াহ'লে কেনচেলত কৰি পেলাই চ' এইটো মাইনাছ আছিলে এইটো মাইনাছটো থাকিবই আৰু এইটো তোমাৰ 11/4 হ'ব আৰু এইটো মাইনাছ মাইনাছ প্লাছ এইটো 4/2 মানে কেনচেল যাব তোমাৰ 2 গতিকে মই লিখি দিছোঁ এইটো কি হ'ব তো +2 হ'ব +5 হ'ব তো এইটো হ'ব নেকি চাব লাগে তো তেতিয়াহ'লে মই যদি ইয়াতে এলচিয়াম লওঁ 4 -1 -11 +4 আৰু +4 8 হৈ যাব এইটো 8 হৈ যাব আৰু এইটো তোমাৰ 20 হৈ যাব তেতিয়া হ'লেতো এইটোও নহ'ব গতিকে দুইটাই নহ'ব বুজি পাইছানে এইটোও নহ'ব এইটো ইয়াৰ শূন্য নহয় মাল্টিপল নহয় আৰু এইটো ইয়াৰ মাল্টিপল নহয় অ'কে তো ইয়াৰ নেক্সট কুৱেশ্যনটো আহিলোঁ আমি ৰ'বা 1 মিনিট নেক্সট কুৱেশ্যনটো কি কৈছে নেক্সট কুৱেশ্যন কৈছে যে কি ইফ x plus twice a is a factor of x⁵ minus 4a² x³ plus twice x plus twice a plus 3 find the value of a মানে x plus 2a যদি x⁵ minus 4a² x³ plus twice x plus twice a plus 3 যদি এটা উৎপাদক হয় তেতিয়াহ'লে a মান নিৰ্ণয় কৰিব লাগে আচ্ছা তো পাৰিম এইটো বহুত সহজ কুৱেশ্যন মই জাষ্ট প্ৰেক্টিছৰ কাৰণে দেখাইছোঁ চ' তেতিয়াহ'লে তুমি x plus twice a = 0 বুলি লিখা আৰু ইয়াৰ পৰা তুমি xৰ মানটো উলিয়াই লোৱা তো xৰ মানটো কিমান হ'ব তোমাৰ -2 তো -2 পুট কৰি দিয়া ইয়াতে -2 ইয়াতে যদি পুট কৰি দিওঁ তেতিয়াহ'লে -2 পুট কৰিলে কি হ'ব কাৰণ ইয়াৰ এটা উৎপাদক হয় এটা কি হয় ফেক্টৰ হয় ইয়াৰ যদি এই ফেক্টৰ হয় ইয়াৰ তেতিয়াহ'লে xৰ ভেলু ইয়াতে পুট কৰিলে এই গোটেই ভেলুটো = 0 হৈ যাব লাগিব তো তেতিয়াহ'লে তোমাৰ ইয়াতে -2 a³ minus 4a² তাৰপিছতে আহিব তোমাৰ -2 a³
minus 2 into minus twice a plus twice a plus 3 equal to 0 ঠিক আছে তেতিয়াহ'লে এইটোতো মাইনাছ থাকিব কাৰণ অড নাম্বাৰ হয় তো 32a to the power 5 minus a to the power 5 minus তাৰপিছতে আহিব তোমাৰ কিমান আহিব minus 6a এইটো থাকিব মাত্ৰ তো গতিকে ইয়াৰ পৰা আমি কি পাম 6a equal to minus 3 so a equal to তোমাৰ minus 3 by 6 তো তেতিয়াহ'লে 1 sorry কি থাকিব তোমাৰ 1 by 2 থাকিব ইয়াতে minus 1 by 2 তেতিয়াহ'লে a ভ্যালু আমি পাই গলো কিমান পালো a ভ্যালু equal to minus 1 by 2 so এইটো কোৱেশ্চন হয় আচ্ছা ট্ৰাই কৰিবা এইবিলাক কৰিবৰ কাৰণে তাৰপিছতে নেক্সট কুৱেশ্যনটো কৈছে যে কি ফেক্টৰাইজ কৰিব লাগে ওকে ফেক্টৰাইজ কৰিব লাগে কুৱেশ্যনটো এনেকুৱা কুৱেশ্যন আহে তো ফেক্টৰাইজ কৰিব লাগে উৎপাদক বিশ্লেষণ কৰা বুলি যে কয় x twice x cube minus 3x square minus 17x plus 30 গতিকে ইয়াক যদি আমি ফেক্টৰাইজ কৰিব লাগে তেতিয়াহ'লে কেনেকৈ কৰিব লাগিব ইয়াতে তুমি প্ৰথম কথাটো হৈছে যে টি ঘাত এইবিলাক হৈছে তোমাৰ টি ঘাত সমীকৰণ মানে কিউবিক পলিনোমিয়েল হয় গতিকে কিউবিক পলিনোমিয়েলক সলভ কৰাৰ আগতে প্ৰথমে ইয়াৰ এটা শূন্য তুমি উলিয়াব লাগিব সেই প্ৰচেছটো হৈছে যে কিউবিক লেট ধৰি ল'ব লাগিব তুমি ধৰা হ'ল বুলি লিখিব পাৰা ধৰা হ'ল লেট ধৰা হ'ল p of x equal to 2x cube minus 3x square plus 17 minus 17 এতিয়া এটাতে কৈ আমি x plus 2 x minus 2 এনেকৈ আমি পুট কৰি যাব লাগিব গতিকে আমি প্ৰথমে ইয়াতে x plus 1 আমি xৰ জায়গাত আমি প্লাস মাইনাস 1 পুট কৰি চাব লাগিব xৰ জায়গাত আমি প্লাস মাইনাস 2 প্লাস মাইনাস 3 এনেকৈ পুট কৰি যাব লাগিব আৰু তাৰ পৰা এটা শূন্য আমি ইয়াৰ পৰা ফাইন্ড আউট কৰিব লাগিব ওকে যদি মই ইয়াতে p of x 1 পুট কৰোঁ তেতিয়াহ'লে 2 into x 1 cube minus 3x 3 1 square minus 17 1 plus 30 তো ইয়াৰ পৰা 2 ইয়াৰ পৰা 3 17 plus 30 এইটোতো নোলাব তেতিয়াহ'লে মাইনাছতো আমি ওলোৱা চান্সেছ কম তেতিয়াহ'লে আমি যদি ইয়াতে প্লাস 2 পুট কৰোঁ যদি p of 2 আমি পুট কৰোঁ তেতিয়াহ'লে এইটো 2 into 2 cube minus 3 into 2 square minus 17 into 2 plus যদি 30 কৰোঁ তেতিয়াহ'লে 8 cube 16 then 3 into 12 3 into 4 no 3 into 4 আৰু এফালে যদি তুমি পোৱাগে 34 প্লাস এফালে 30 আচ্ছা তেতিয়াহ'লে 16 plus 30 আৰু minus 12 minus 34 তেতিয়াহ'লে এইটো হ'ব তোমাৰ 46 প্লাস এইটো হ'ব তোমাৰ 46 সৰি minus 46 তো 46 কেনসেল তো 0 তেতিয়াহ'লে তোমাৰ f of 2 এতিয়াত আমি 0 পাইছো মানে তোমাৰ x equal to তোমাৰ কিমান হ'ব 2 গতিকে x equal to যদি 2 হয় তেতিয়াহ'লে x minus 2 is a factor of এইটো polynomial এই polynomialটোৰ এটা factor আমি পাই গলো সেইটো হৈছে তুমি পালো x minus 2 equal to 0 হয় গতিকে আমি x minus 2 ৰে আমি ইয়াক হৰণ কৰিব লাগিব হৰণ কৰা নিয়মবোৰ মনত আছে চাকৈ তোমালোকৰ মই তথাপিতো কৰি যাওতে বুজাই যাম এবাৰ ভালকৈ মন দিবা 17x plus 30 গতিকে ইয়াত তুমি সদায় এটা কথা মনত ৰাখিবা যে যদি সেম সাইন থাকে কোট সেম সাইন থকাৰ কথা কৈছো মই বা কোট ডিফাৰেন্ট সাইন থকাৰ কথা কৈছো ডিফাৰেন্ট সাইন কোট থাকিব পাৰে আৰু সেম সাইন কোট থাকিব পাৰে মানে একে চিহ্ন থকা আৰু বেলেগ চিহ্ন থকা গতিকে একে চিহ্ন থকা আৰু বেলেগ চিহ্ন থকা মানে কি যেনেকৈ চোৱা ইয়াতে কি আছে যোগ চিহ্ন মানে প্লাস আছে ইয়াতো প্লাস আছে গতিকে সেম সাইন কথাটো বুজাইছে তাকে তো সেম সাইন থাকিলে তোমাৰ হয় প্লাস
আৰু ডিফাৰেণ্ট চাইন থাকিলে হয় তোমাৰ মাইনাছ তো গতিকে আমাৰ ইয়াতে সেম সাইন আছে সো সেম সাইন থকাৰ কাৰণে মই ইয়াতে প্লাসে দিব লাগিব আৰু আমি কাক হৰণ কৰিব লাগিব প্ৰথমে প্ৰথমটো পদক ফাৰ্ষ্ট টাৰ্ম ডিভাইড দ্য ফাৰ্ষ্ট টাৰ্ম তো তেতিয়াহ'লে 2x কিউবক আমি x এৰে ডিভাইড কৰিব লাগিব সো তেতিয়াহ'লে তুমি এইবিলাক নিয়মটো জানা চাগে a to the power m divided by a to the power n equal to a to the power m minus n তো ইয়াতো সেইটোৱে তোমাৰ হৈছে x কিউব minus 1 equal to তোমাৰ x স্কোয়াৰ মানে এইটোৱে যদি এইটোক ডিভাইড কৰা হয় তেলে x স্কোয়াৰ আহিব গতিকে এনসাৰটো মানে ইয়াতে তোমাৰ যদি কোৱেটেন্ট তোমাৰ ভাগফল হ'ব সেইটো তোমাৰ 2x স্কোয়াৰ হ'ব সো ইয়াতে তুমি 2x কিউব লিখিব লাগিব আৰু ইয়াত যেটো ৰিমেইনিং টাৰ্ম থাকি যাব সেই ৰিমেইনিং টাৰ্মটোৰ লগত তুমি 2x স্কোয়াৰটো মাল্টিপ্লাই কৰিব লাগিব সো -4x স্কোয়াৰ হৈ যাব ইয়াতে 2 * 2 4 আৰু x স্কোয়াৰ ক্লোজ কৰা য'ত প্লাস আছে মাইনাস দিয়া য'ত মাইনাস আছে প্লাস দিয়া সো এটো ক্যান্সেল আউট হৈ যাব এইটোকে এলিমিনেট কৰাটোৱে হৈছে আমাৰ এই কোৱেশ্চনটোৰ মানে এই প্যাটাৰ্নটোৰ এই প্ৰসেছটোৰ মেইন টাৰ্গেট তেতিয়াহ'লে ইয়াতে ডাঙৰ নাম্বাৰ লগত প্লাস আছে সো x কিউব প্লাস সৰি হা তো তেতিয়াহ'লে ইয়াতে আমাৰ মাইনাস আছে সো -17x আৰু 30 এটো ওপৰত যেনেকৈ লিখা আছে তেনেকৈ তললৈ আহিব এতিয়া নেক্সটটো হৈছে যে কি ইয়াতে সাইন চোৱা আৰু ইয়াতে সাইন চোৱা তো যদি সাইন সেম আছে তেতিয়া হলেও তুমি কি লিখিব লাগিব সাইন সেম থাকিলে ইয়াত তুমি প্লাস লিখিব লাগিব আৰু তুমি x স্কোয়াৰক ডিভাইড কৰিব লাগিব x এৰে সো x ডিভাইড কৰিলে x হয় নাই তো গতিকে তুমি ইয়াতে x লিখিবা আৰু এটো তোমাৰ x স্কোয়াৰ হ'ব মাইনাস ইয়াতে হ'ব তোমাৰ টুৱাইস x আৰু এটো ক্লোজ কৰিবা এটো তোমাৰ প্লাস আছে মাইনাস হ'ব এটো মাইনাস আছে প্লাস হ'ব গতিকে ডাঙৰ নাম্বাৰ লগত তোমাৰ আছে মাইনাস তো তেতিয়াহ'লে তোমাৰ এটো 15x আৰু ইয়াত আহিব তোমাৰ প্লাস 30 তেতিয়াহ'লে নেক্সট এতিয়া তুমি চোৱা ভালকে মন কৰিবা ইয়াতে তোমাৰ প্লাস সিম্বলটো দিয়া আছে আৰু ইয়াতে তোমাৰ মাইনাস সিম্বল তো ডিফাৰেন্ট সাইন হয় তো মাইনাস আহিব আৰু 15x ক ডিভাইড কৰিব লাগিব তুমি x এৰে তো x আৰু x কেনসেল তো দিয়াতে তুমি তেতিয়ালে 15 লিখিব লাগিব তো তেতিয়ালে -15x আৰু 15 - 2 মানে প্লাস 30 হৈ যাব এটো তো তেতিয়ালে -2 প্লাস হৈ যাব +2 মাইনাস হৈ যাব আৰু এটো কেনসেল যাব গতিকে তুমি এটা কথা মনত ৰাখিবা যেটো তোমাৰ কোৱেশ্চন আছিলে যেটো তোমাৰ 2x স্কয়াৰ -3x সৰি ভুল হৈ গ'ল ঠিক কিউব মাইনাস মই কওঁতে স্কয়াৰ কৰি পালো স্কয়াৰ -17x + 30 ইকুৱেল টু তোমাৰ এটা উৎপাদক হয় x - 2 আৰু এটা উৎপাদক হয় তোমাৰ 2x স্কয়াৰ - x - 15 তো গতিকে ইয়াক আকৌ তুমি মিডল টাৰ্ম স্প্লিটিং কৰিব লাগিব তো x - 2 ইয়াক যদি মিডল টাৰ্ম স্প্লিটিংৰ কাৰণে মই কৰো তেতিয়া হলে এটো হ'ব তোমাৰ 6 - 5 কিয় কাৰণ 2 * 15 2 * 15 মানে হৈছে তোমাৰ 30 আৰু 30 মানে হৈছে তোমাৰ 6 * 5 আৰু 6 - 5 = 1 হয় সো সেইকাৰণে ইয়াতে মই হেতু তেনেকৈ লিখিলো আৰু এটো হৈ যাব মোৰ x তো এতিয়া x - 2 আৰু টুৱাইস x স্কয়াৰ -6x - 5x - 15 এইখিনি লিখাৰ পিছত তোমাৰ x - 2 2x কমন ললে ইয়াতে x - 3 হয় সৰি এটো প্লাস হৈ যাব আৰু ইয়াতে যদি মই 5x কমন লওঁ সৰি অকল 5 কমন লওঁ তেতিয়া হলে ইয়াতে হৈ যাব তোমাৰ x - 3 তো তেতিয়া হলে এটো তুমি মন কৰা x - 2 আৰু ইয়াতে x - 3 আৰু টুৱাইস x + 5 তো তেতিয়া হলে এই গিটা হৈছে তাৰ শূন্য তো অলপমান কোৱেশ্চনটো ডাঙৰ হয় তুমি স্ক্ৰিনশ্বট এটা লৈ থব পাৰা আৰু ঘৰত প্ৰেক্টিস কৰিব পাৰা এবাৰ ঠিক আছে তো তেতিয়া হলে নেক্সট কোৱেশ্চন যাও তো নেক্সট কোৱেশ্চনৰ কাৰণে মই জুম কৰিছো এনেকুৱা ধৰণৰ কোৱেশ্চন আহিবই তোমালকে
পৰীক্ষাৰ কাৰণে ৰেডি হ'লে এইবিলাক কুৱেশ্যনো চাবা। চলো তেতিয়াহ'লে ইয়াৰ নেক্সট কুৱেশ্যনটো হৈছে যে উইদাউট একচুৱেলি কেলকুলেটিং দ্য কিউব ফাইণ্ড দ্য ভেলু অফ, এইটো তলত দিয়া ভেলুটো ফাইণ্ড আউট কৰিব দিছে ভেলুটো। তো তেতিয়াহ'লে কি হ'ব, এতিয়া এইটো কুৱেশ্যনটো যদি ভালকৈ এবাৰ কথাটো চোৱা তেতিয়াহ'লে ইয়াতে নহয় এটা কথা আছে, তুমি ভালকৈ চোৱা যে এ কিউব প্লাছ বি কিউব প্লাছ চি কিউব মাইনাছ থ্ৰাইছ এ বি চি ইকুৱেল টু তোমাৰ যিটো ফৰ্মুলা এ প্লাছ বি প্লাছ চি, সেই ফৰ্মুলাটোলৈ তুমি এবাৰ মনত পেলাই লোৱা যে সেই ফৰ্মুলাটোত কি কৈছিলে। আৰু এটা কথা কৈছিলে যে কি এই ফৰ্মুলাটোত বাকী এক্স স্কুৱাৰ প্লাছ বি স্কুৱাৰ প্লাছ চি স্কুৱাৰ মাইনাছ এ বি মাইনাছ বি চি আৰু মাইনাছ চি এ, এইখিনি যি হওক নহওক যদি তোমাৰ এ প্লাছ বি প্লাছ চি যদি 0 হয় তেতিয়াহ'লে বাকী গোটেই পাৰ্টটোৱে 0 হৈ যায়। আচ্ছা, তেতিয়াহ'লে ইয়াতে তোমাৰ 1/2ক যদি মই এ বুলি আৰু 1/3ক যদি মই বি বুলি আৰু তোমাৰ 5/6ক যদি মই চি বুলি ধৰোঁ, তেতিয়াহ'লে আমাৰ ইয়াতে এ প্লাছ বি প্লাছ চি ইকুৱেল টু 0 হয়নে নহয় সেইটো মই চেক কৰি লোৱাটো ইম্পৰ্টেণ্ট। তো গতিকে 1/2 প্লাছ 1/3 এইটো মাইনাছ আছে, গতিকে মাইনাছ দিব লাগিব তুমি, মাইনাছ 5/6 ইকুৱেল টু 6 হয়। তো তেতিয়াহ'লে তোমাৰ 5/6 এনচেল ল'লে 6 হ'ব, 3 + 2 হ'ব, -5 হ'ব। চ' তেতিয়াহ'লে তুমি এটা কথা গম পাইছা যে তোমাৰ 1/2 + 1/3 + -5/6 ইকুৱেল টু কি হয়, তোমাৰ 0 হয়। মানে তোমাৰ যিটো এ প্লাছ বি প্লাছ চি ইকুৱেল টু ইয়াতে 0 হয়। আচ্ছা, তো তেতিয়াহ'লে এতিয়া কথাটো হ'ল কি, যদি হয় তেনেকুৱা তেতিয়াহ'লে মই এই ফৰ্মুলাটো মই 1/2 কিউব প্লাছ 1/3 কিউব প্লাছ -5/6 কিউব মাইনাছ 3 ইণ্টু 1/2 ইণ্টু 1/3 ইণ্টু -5/6 ইণ্টু যিটো ফৰ্মুলা হয় সেইটো ইকুৱেল টু মোৰ কিমান হয়, সেইটো ইকুৱেল টুটো মোৰ এইটো হয়, কোনটো এইটো 1/2, ৰ'বা 1 মিনিট, এইটো হয় 1/2 প্লাছ 1/3 -5/6, তাৰপিছতে বাকী থাকিব তোমাৰ এনেকৈ কৰি পেলাই যে 1/2 হোল স্কুৱাৰ প্লাছ 1/3 হোল স্কুৱাৰ প্লাছ 5/6 হোল স্কুৱাৰ মাইনাছ 1/2 ইণ্টু 1/3 মাইনাছ 1/3 ইণ্টু -5/6 এণ্ড -5/6 মাইনাছ ইণ্টু তোমাৰ 1/2। তো এনেকৈ কৰি পেলাই কুৱেশ্যনটো হ'ব, কিন্তু এই গোটেই পাৰ্টটো যিহেতু তোমাৰ 0 হ'ব, চ' সেইকাৰণে মই ইয়াতে অকণমান ডাঙৰ হৈছে কথাকেইটা মই ক'বলৈ যাওঁতে, গতিকে সেইকাৰণে মই এই গোটেই পাৰ্টটো যিহেতু ইয়াৰ 0 হ'ব, তো সেইকাৰণে মই ইয়াক এনেকৈ লিখিব পাৰিমনে চাবাচোন, 1/2 কিউব প্লাছ 1/3 কিউব প্লাছ -5/6 কিউব মাইনাছ 3, যিটো তোমাৰ ইয়াতে 3abc লিখোঁ তাৰ সলনি আমি ইয়াতে যিটো লিখিছোঁ 1/2 1/3 আৰু তোমাৰ -5/6 ইকুৱেল টু 0, এইটো লিখিব পাৰিম। গতিকে 0 লিখিব পাৰিম, আৰু যদি 0 লিখিব পাৰোঁ তেতিয়াহ'লে আমাক যিটো মান উলিয়াব কৈছে তোমাৰ 1/2 কিউবৰ প্লাছ 1/3 কিউবৰ প্লাছ -5/6 কিউব ইকুৱেল টু ইয়াৰ জেগাত মই 3 ইণ্টু 1/2 1/3 আৰু 5/6 লিখিব পাৰিম। গতিকে ইয়াৰ মানটোৱেতো আমাক উলিয়াব দিছে, কিন্তু কৈছে যে কি কেলকুলেট কৰিব নালাগে কিউব ফৰ্মত, গতিকে আমি এইটোক ছল্ভ কৰি দিলে ইয়াৰ মানটো ওলাই যাব। গতিকে তোমাৰ 3 লগত কেঞ্চেল কৰিলোঁ আৰু বাকী থাকিলে তোমাৰ -5টো -5 থাকিলে আৰু এইফালে তোমাৰ -12 হ'ল। গতিকে -5/12 ইজ ইয়'ৰ এনচাৰ। তো সেইটো কথা। তাৰপিছতে নেক্সট এইটো কৰিব বিচাৰিছা যদি তুমি স্ক্ৰীনশ্বট এটা লৈ থ'ব পাৰা, আৰু আমি পিছৰ কুৱেশ্যনটোলৈ যাওঁ। তো 19 নম্বৰ কুৱেশ্যন। আচ্ছা, তো তেতিয়া আমি নেক্সট কুৱেশ্যনলৈ আহিছোঁ। 19 নম্বৰ কুৱেশ্যনটো চোৱা, কি কৈছে, ফাইণ্ড দ্য ভেলু মান নিৰ্ণয় কৰা কৈছে। ইয়াতে কুৱেশ্যনটো এটা ভুল হৈ আছে, এইটো মাইনাছ আহিব
আৰু এইটো 36xy minus 21 হ'ব একচুৱেলি কুৱেশ্যনটো হ'ব তোমাৰ 3x³ minus 8y³ minus 36xy then minus তোমাৰ 216 so এই কুৱেশ্যনটো এনেকৈ আছে ইয়াৰ মান নিৰ্ণয় কৰিব লাগে ইয়াৰ ভ্যালু ফাইন্ড আউট কৰিব লাগে where x equal to 2y plus 6 তো এতিয়া তুমি এই গোটেই কুৱেশ্যনটো এটা ফৰ্মেট আছে তুমি যদি মন কৰা সেইটো হৈছে তুমি এই কুৱেশ্যনটোক তুমি a³ plus b³ plus c³ minus thrice abc এই ফৰ্মেটটোলে তুমি ইয়াক কনভাৰ্ট কৰা কনভাৰ্ট একচুৱেলি কি কনভাৰ্ট হৈ আছে জাষ্ট তুমি এৰেঞ্জ কৰা ইয়াক তো x³ plus minus 2y³ minus নহয় প্লাছ হ'ব ইয়াতে তোমাৰ minus 6³ আৰু minus ইয়াতে তোমাৰ 3 into x into minus 2y আৰু minus 6 ইয়াতে তুমি লিখিব লাগিব তো যদি লিখিব পাৰা তেতিয়াহ'লে এইটো কুৱেশ্যন তোমাৰ হৈ যাব এই ফৰ্মুলাটোৰ লগত আৰু এই ফৰ্মুলাটো কি হয় তোমাৰ a plus b plus c আৰু তোমাৰ a square plus b square plus c square minus ab minus bc আৰু minus caa তো এইটো নিচিনাকৈ তুমি এইটো লিখিব লাগিব তো তেতিয়াহ'লে এইটো লিখিব লাগিব x plus minus 2y plus minus 6 তো এনেকৈ কৰি পেলাই আহিব এইটো তাৰপিছতে তোমাৰ এইখিনি বাকীখিনি তুমি লিখিব লাগিব x স্কোয়াৰ বুলি প্লাছ মাইনাছ 2y হোল স্কোয়াৰ বুলি প্লাছ মাইনাছ 6 স্কোয়াৰ বুলি আৰু মাইনাছ x ইনটুত মাইনাছ টুৱাইছ y তাৰপিছতে লিখিব লাগিব মাইনাছ দি পেলাই তোমাৰ টুৱাইছ y মাইনাছ টুৱাইছ y ইনটু মাইনাছ 6 দেন তোমাৰ মাইনাছ 6 ইনটু x এনেকৈ কৰি পেলাই লিখিব লাগিব আৰু এটা কথা যদি ভালকৈ মন কৰা যে এই যে ইয়াত যে দিয়া আছিলে এইটো তো ইয়াত কি হৈ আছে যে x minus 2y minus 6 equal to 0 বুলি লিখিব পৰা হৈ আছে তো তেতিয়াহ'লে এই কথাটো যদি ভালকৈ চোৱা যে x twice y minus 6 তো এইটো equal to 0 হয় তেতিয়াহ'লে এইটো equal to যদি 0 হয় তেতিয়াহ'লে ইয়াত থকা বাকি গোটেইখিনিৰ লগত মাল্টিপ্লাই কৰিলেও ই কি হৈ যাব তোমাৰ 0 হৈ যাব ৰবা মই লিখি দিছোঁ minus 6 minus 6 into x এই গোটেইখিনি কি হৈ যাব 0 হ'ব তো আল্টিমেটলি এনসাৰটো 0 ওলাব আচ্ছা তাৰপিছতে আৰু এটা কুৱেশ্যন কৈছে কি যে পিছৰ কুৱেশ্যনটো ভালকৈ মন কৰিবা ওকে তো লাষ্টৰ কুৱেশ্যনটো আছে এতিয়া আৰু লাষ্টৰ কুৱেশ্যনটো কৰাৰ আগতে এটা কথাও মই কৈ থওঁ যে যদি তুমি ভিডিঅ'টো চাই ভাল পাইছা বুজি পাইছা তেতিয়াহ'লে ভিডিঅ'টো লাইক চেনেলটো ছাবস্ক্ৰাইব আৰু লগৰ বন্ধু বান্ধৱীৰ সৈতে ভিডিঅ'টো শ্বেয়াৰ কৰি দিবা আৰু মোৰ এটা হোৱাটছএপ নাম্বাৰ মই দি দিম সেই নাম্বাৰটোত তোমালোকে মোক তোমালোকৰ কনফিউজনছখিনি মোক সুধিব পাৰিবা আৰু মই তোমালোকক গাইড কৰি দিব পাৰিম অনলাইন ওকে তো মোৰ নাম্বাৰটো হৈছে তোমাৰ 6000910880 নোট ডাউন কৰি লোৱা আৰু মোক যিকোনো কুৱেশ্যনত তোমালোকে কনফিউজন হ'লে মোক মেছেজ কৰিবা মই তোমালোকক হেল্প কৰি দিব পাৰিম চ' এতিয়া লাষ্ট কুৱেশ্যনটোলৈ আহিছোঁ চ' কৈছে যে a plus b plus c equal to যদি তোমাৰ 5 হয় আৰু ab plus bc plus ca equal to যদি 10 হয় আৰু a cube plus b cube plus c cube minus thrice abc equal to minus 25 বুলি প্ৰুভ কৰি দিব লাগে প্ৰমাণ কৰি দিব লাগে আচ্ছা ঠিক আছে চ' কেনেকৈ কৰিম এতিয়া এইটোক আমি এইটোক -25 বুলি প্ৰমাণ কৰি দিব লাগে কিন্তু আমি এটা কথা কৈ থওঁ এতিয়া আমি এইটো a³ plus b³ plus c³ minus thrice abc ইয়াৰ এটা ফৰ্মুলা জানো সেইটো হৈছে তোমাৰ a plus b plus c into a square plus b square plus c square minus ab minus bc minus ca ফৰ্মুলাটো জানো তাৰে a plus b plus c আমাৰ দিয়া আছে আৰু মাইনাছ কমন ল'লে আমি এ বি বি চি চি এৰো আমাৰ ভেলুটো দিয়া আছে কিন্তু এ স্কোৱাৰ প্লাছ বি স্কোৱাৰ প্লাছ চি স্কোৱাৰৰ ভেলুটো কিন্তু আমাৰ ইয়াত দি থোৱা নাই চ' সেইটো কাৰণে আমি ফাইণ্ড আউট কৰিব লাগিব চ' কেনেকৈ ফাইণ্ড আউট কৰিম এ প্লাছ বি প্লাছ চি যদি মই ইকুৱেল টু অ'কে চ' তেতিয়াহ'লে আমি এ প্লাছ বি প্লাছ চি হোল স্কোৱাৰ
আমি যদি কৰোঁ আমাৰ যিটো কুৱেশ্যনত a প্লাছ বি প্লাছ চি ভেলুটো 5 দিয়া আছে চ' তুমি তাতে বোথ ছাইড যদি স্কোৱাৰ কৰোঁ তেতিয়াহ'লে আমি ইয়াৰ ফৰ্মুলাটো জানো কি যে a স্কোৱাৰ প্লাছ বি স্কোৱাৰ প্লাছ চি স্কোৱাৰ প্লাছ 2ab প্লাছ 2bc প্লাছ 2ca ইকুৱেল টু 25 তো তেতিয়াহ'লে a স্কোৱাৰ প্লাছ বি স্কোৱাৰ প্লাছ চি স্কোৱাৰ প্লাছ 2 ইনটু ab প্লাছ bc প্লাছ ca যদি কমন 2 যদি কমন লওঁ তেতিয়াহ'লে আমি এইটো পাম আৰু a স্কোৱাৰ প্লাছ বি স্কোৱাৰ প্লাছ চি স্কোৱাৰ প্লাছ 2 ইয়াতে আমি তাৰ ভেলুটো পুট কৰি দিম 10 ইকুৱেল টু 25 হ'ব তো তেতিয়াহ'লে তোমাৰ a স্কোৱাৰ প্লাছ বি স্কোৱাৰ প্লাছ চি স্কোৱাৰ প্লাছ 20 ইকুৱেল টু 25 হ'ব আৰু a স্কোৱাৰ প্লাছ বি স্কোৱাৰ প্লাছ চি স্কোৱাৰ ইকুৱেল টু 25 মাইনাছ 20 হ'ব তো তেতিয়াহ'লে a স্কোৱাৰ প্লাছ বি স্কোৱাৰ প্লাছ চি স্কোৱাৰ ইকুৱেল টু আমি পাম ইয়াতে 5 তো এতিয়া আমি আকৌ এই ফৰ্মুলাটোলৈ ঘূৰি যাব লাগিব আমি এই ফৰ্মুলাটোলৈ যদি আকৌ ঘূৰি যাওঁ তেতিয়াহ'লে আমাৰ হাতত এতিয়া গোটেইকেইটা ভেলু আছে তো কি ভেলু আছে মই তলত লিখিছোঁ আমাৰ ওচৰত a কিউব আমাৰ ওচৰত এতিয়া a কিউব প্লাছ বি কিউব প্লাছ চি কিউব মাইনাছ থ্ৰাইছ এ বি চি ফৰ্মুলাটোত এ প্লাছ বি প্লাছ চি ফৰ্মুলাও আছে আৰু ভেলু আছে আৰু আমাৰ ওচৰত এ স্কোৱাৰ প্লাছ বি স্কোৱাৰ প্লাছ চি স্কোৱাৰ ভেলু আছে আৰু আমাৰ ওচৰত চি এ বি মাইনাছ বি চি মাইনাছ চি এই গোটেইখিনি ভেলুৱে আমাৰ হাতত আছে গতিকে এ প্লাছ বি প্লাছ চি ভেলুটো হৈছে 5 আৰু ইয়াৰো ভেলুটো হৈছে এ স্কোৱাৰ বি স্কোৱাৰ চি স্কোৱাৰ ভেলু হৈছে তোমাৰ 5 আৰু ইয়াত যদি মই মাইনাছটো কমন লওঁ তেতিয়াহ'লে এইটো হ'ব তোমাৰ এ বি প্লাছ বি চি প্লাছ চি এ তো তেতিয়াহ'লে ইয়াতে তোমাৰ 5 আৰু ইয়াতে তোমাৰ 5 মাইনাছ 10 তো 5 ইনটু মাইনাছ 5 ইকুৱেল টু মাইনাছ 25 তো এইখিনি হৈ গ'ল আজি কুৱেশ্যনটো আৰু এদিন এটা বেলেগ এটা চেপ্টাৰ লৈ পুনৰ আহি আছোঁ তোমালোকৰ আগলৈ থেংক ইউ